মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোন মুহূৰ্তত কাৰ মৃত্যু হয় কোনো গম নাপায় আনকি ৰাতি শুই থাকোঁতেও আমাৰ হয়তো মৃত্যু হ'ব পাৰে টোপনিতে বৰ ডাঙৰ কথা শুই থাকোঁতেও কেতিয়াবা কিছুমান মানুহৰ টোপনিতে মৃত্যু হৈ যায় দ্বিতীয় দিনা উঠি পেলাই আৰু সূৰ্য উদয় চোৱাৰ সৌভাগ্য নাথাকে সেইকাৰণে এটা কাম এটলিষ্ট আপোনালোকে কৰাৰ অভ্যাস কৰিব যদি কৰা নাই এতিয়ালৈকে আজিকালি প্ৰায় মানুহৰ এটা অভ্যাস আছে বিচনাত শুই শুই মোবাইল চাই চাই শুৱে যেতিয়ালৈকে আপুনি সাৰ পাই আছে চাইছে মোবাইল এইটো আপোনালোকৰ কথা কিন্তু খোৱাৰ আগত অকণমান সময় বিচনাত উঠি 5 মিনিট 1 মিনিট 2 মিনিট যিকণ পাৰে অকণমান নিজে ভালকৈ আসনত বহক যেনেকৈ যোনে পাৰিছে আৰু যিজন ভগৱান আপোনাৰ হৃদয়তে আছে সেইজন ভগৱানকে প্ৰাৰ্থনা কৰক হে প্ৰভু যদি দিনটোত অজানিতে মোৰ দ্বাৰা কিবা কাৰোবাৰ অপৰাধ হৈ গ'ল মোৰ কাৰণে কোনোবাই যদি কিবা মনত আঘাত পাইছে মই যদি অজানিতে কিবা পাপ কৰিছোঁ সমস্তখিনি ক্ষমা কৰিবা আৰু ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ এই বুলি কৈ কওক কাল সিৰহানে হে খৰা তোক কিয় চোৱে নিচিন কবিৰদাসে কৈছে তোৰ মৃত্যু মূৰৰ শীতলত তাণ্ডৱ কৰি আছে আৰু তই কিমান নিশ্চিন্ত মনে কেনেকৈ শুই আছ এবাৰ ভগৱানৰ নাম লৈ কওক লাভ কি হ'ব তেতিয়া ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে অন্তকালেশ মামেবম স্মৰণমুক্ত কলেবৰম ইয় প্ৰয়াতি মদভাৱম ইয়াতি নাস্তিত্ব সংশয় হে অৰ্জুন অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা তাত কৈছে হে অৰ্জুন শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম লৈ যদি শৰীৰ ত্যাগ কৰে তেতিয়াহ'লে মোক পাব ইয়াত কোনো সন্দেহ নাই শেষ মুহূৰ্তটো কেনেকৈ হ'ব এতিয়া আপোনাৰ আপুনি যেতিয়া শুই যাব জাগ্ৰত অৱস্থালৈকেতো আপুনি গম পাইছে যে মই সাৰ পাই আছো টোপনি যোৱাৰ পাছত টোপনিয়ে মৰণে সমান বুলি কয় সাৰ পাই থাকোঁতে আপুনি ঈশ্বৰৰ নাম লৈ তাৰপিছত শুইছে আৰু টোপনিতে আপোনাৰ মৃত্যু হৈছে গতিকে আপোনাৰ কাৰণে শেষ মুহূৰ্ত কোনটো হ'ল যিটো যেতিয়ালৈকে আপুনি সাৰ পাই আছিল চেতন অৱস্থাত আছিল গতিকে সাৰ পাই থকা সময়কণত যদি আপুনি ঈশ্বৰৰ নাম লৈ শুইছে তেতিয়াহ'লে যদি কিবা কাৰণত ভগৱানে নকৰক কিন্তু যদি কিবা কাৰণত প্ৰাণ ওলাইও যায় তেতিয়াও ভগৱানে কৈছে যে মোক পাব ইয়াত কোনো সন্দেহ নাই আৰু তেতিয়া ক'লে যাব ন তাত ভাষয়তে সূৰ্য না শশাংক না পাবক যত গতোৱা না নিবৰ্তন্তে তৎ ধাম পৰমম মম পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা মোৰ সেইখন ধাম পাব যিখন ধামত এইবিলাক চন্দ্ৰ সূৰ্য প্ৰকাশ কৰিব নালাগে স্বপ্ৰকাশিত হৈ থাকে য'লে এবাৰ যোৱাৰ পাছত জীৱ পুনৰ ঘূৰি আহিব নালাগে যিখনক বৈকুণ্ঠ বুলি কৈছে গতিকে সেইটো এটা নিয়ম কৰক সন্ধিয়া ৰাতি শোৱাৰ সময়ত এটলিষ্ট 1 মিনিট 2 মিনিট যোনে যেনেকে পাৰে হাত জোৰ কৰক হৃদয়ৰ ওচৰত আৰু প্ৰাৰ্থনা কৰক হে প্ৰভু ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ আৰু বছ শুই যাওক ৰাতিপুৱা সাৰ পাই উঠি ঘপকে বিচনাৰ পৰা কোনো নানামিব আপুনি দুটাত মানসিক বেলেগ অৱস্থাত থাকে এটা হৈছে গভীৰ নিদ্ৰা আনটো হৈছে স্বপ্ন অৱস্থা এই দুটা অৱস্থাৰ পৰা হয়তো আপুনি স্বপ্ন অৱস্থাত আছে অৰ্থাৎ সপোন দেখি আছে হয়তো আপুনি গভীৰ নিদ্ৰাত আছে সাউণ্ড স্লিপ জাগ্ৰত অৱস্থালৈ যেতিয়া আহিব আপুনি মানসিক তৃতীয় অৱস্থালৈ আহিছে অকণমান সময় দিয়ক এডজাষ্ট হ'ব আৰু সেই সময়কণত বিচনাত বহি আপুনি নিজকে অনুভৱ কৰিছে মই সাৰ পাব সম্পূৰ্ণৰূপে আৰু সেইকণ সময়তো হৃদয়তে প্ৰাৰ্থনা কৰক হে প্ৰভু দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ আৰু তাৰ পাছত আপুনি দৈনন্দিন কাৰ্য আৰম্ভ কৰক यद करोसि जद अस्मोसि जद जुहोसि ददासि यद तपस्यसि कौन्तेय तत्कुरुष मदर्पणम नवम अध्याय 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন তই যি কৰিছ যি খাইছ যি তপ কৰিছ যি দান কৰিছ সমস্ত মোক অৰ্পণ কৰি দে কৃষ্ণক অৰ্পণ কৰাৰ অভ্যাস কৰক প্ৰতিটো বস্তু যেনেকৈ আমি প্ৰসাদ কি কৰক 4 বস্তু কি কৰক ভগৱানক অৰ্পণ কৰক এইটো ঠিক যে আমি নাভাবো যে ভগৱানে গ্ৰহণ আমি চিঞৰ হৈ থাকো কোনো আমাৰ ভকতে শৰাই আগবঢ়াই দিয়াৰ পাছত শৰাই পতাৰ পাছত শৰাই যেতিয়া বিসৰ্জন দিবলৈ যায় কেতিয়াবা কোনোবাই ভাবেনে যে ভগৱানে গ্ৰহণ কৰিছে বোলে নাই চাওঁ বুলি কোনোবাই কেতিয়াবা কাচি কলপাতখন উঠাই ভাবেনে এবাৰ যে ভগৱানে গ্ৰহণ কৰিছে নাই এখন চাওঁ কৰে নেকি কিয় আমাৰ বিশ্বাস আছে ভগৱানে নচায় আমি খাম বুজি পাইছে না গম পাইছে না এবাৰ বিশ্বাস কৰিতো চাওক কিজনী খাইছে বিশ্বাসটো ভক্তি মাৰ্গত বিশ্বাসটোৱে মেইন
বিশ্বাসটো লাগিব। আপুনি ভয় পাৰে কাল্পনিক। আমাৰ গাংমৌ থান বিশ্বনাথ চাৰিআলিৰ ওচৰত আমাৰ ডিষ্ট্ৰিক্টত যেতিয়া জগদীশ মিশ্ৰ আহিছিল ভাগৱত লৈ জগন্নাথ পুৰীত গৈ পেলাই শুনাব বিচাৰিছিল, আৰু তাত সপোন দেখিলে আগদিনা তাত শুনাই লাভ নাই, তুমি তালৈ যোৱা, পাণ্ডাসকলে বুজাই দিব। শংকৰ নামৰ এজন কামৰূপ ডিষ্ট্ৰিক্টত দেশত জন্ম হৈছে, অৱতাৰ লৈছে, তাত গৈ তেওঁৰ ওচৰত শুনাবা। আৰু সেইজন জগদীশ মিশ্ৰ আহি পেলাই যেতিয়া গাংমৌ থানত ভাগৱত শুনালে, আৰু গুৰুজনাক শেষত তেওঁ ক'লে যে মোৰ এটা ইচ্ছা আছিল যে মই দক্ষিণা দিবৰ কাৰণে জগন্নাথ পুৰীত যাব লাগিব। আচ্ছা, কি দিব বিচাৰিছা? নাই আছে, মই ঈশ্বৰৰ অৰ্থে কিবা অকণ দিব বিচাৰিছো। ঠিক আছে, এটা কাম কৰা, শাৰীৰিকভাৱে তুমি অসুস্থ, এতিয়া আৰু জগন্নাথ পুৰীলৈ যাব নালাগে, মই ব্যৱস্থা কৰি দিম, ইয়াৰ পৰাই তোমাৰ জগন্নাথৰ ভগৱানে পাব। আৰু এটা গাঁত খান্দিলে, তলত কলপাত দিলে, তাৰ ওপৰত সেই সোণৰ নে ৰূপৰ চিকাটো দিলে, তাৰপিছত আকৌ পাত দি পেলাই মাটি দি ঢাকি দিলে, আৰু ক'লে সেৱা কৰক, হে ভগৱানক এতিয়া প্ৰাৰ্থনা কৰক, হে প্ৰভু এয়া মই তোমাৰ চৰণত অৰ্পণ কৰিলো, তুমি গ্ৰহণ কৰা। আৰু সেই বুলি জগন্নাথ মিশ্ৰই সেৱা ললে, গুৰুজনাৰ বাক্য ৰাখি, হে প্ৰভু এয়া মোৰ যি আছিল মই তোমাৰ চৰণত অৰ্পণ কৰিলো, তুমি গ্ৰহণ কৰা। আৰু গুৰুজনে কৈছে এতিয়া খান্দি পেলাই চোৱা। আৰু যেতিয়া খান্দি পেলাই চাইছে, তাত এই সোণৰ মুদ্ৰাটো নাই। শ্বহীদ পুথিত লিখা আছে এইবিলাক। কিয়? বিশ্বাস। কিন্তু আমি শৰাইখন পতাৰ পাছত চাওঁ নে নাই, যেতিয়া বিসৰ্জন দিম, যে কিজনী ভগৱানে ইয়াৰ পৰা ফল এটাকে গ্ৰহণ কৰিছে, অকণমান প্ৰসাদ লৈছে। কাৰণ আমি অভাৰ কনফিডেণ্ট, আমাৰ বিশ্বাস আছে নলয়, তেওঁ নাই। বুজি পাইছে নাই? নাম গাই আছো, নামৰ প্ৰভাৱ নপৰে। 45 মিনিট নাম গোৱাৰ পৰা উঠি কোনোবাই চাধা খাব বিচাৰিছে, কোনোবাই হাঁহি খিকিন্দালি। কিয়? 45 মিনিট যে ঈশ্বৰৰ নাম ললা, নামৰ প্ৰভাৱ তোমাৰ শৰীৰত পৰা নাই একো। কিয়? কাৰণ মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এইটো বাক্য আমি ফৰ্মুলা লোৱাই নাই। কি লৈছো? নাম গাইছো, খালি হাত চাপৰিব যায়, ইফালে সিফালে চাইছো, কোনে মোক চাই আছে, মই কেনেকুৱা এক্টিং কৰিব পাৰিছো। কি হ'ব নামৰ প্ৰভাৱ? হৃদয়ৰ পৰা যেতিয়া আপুনি ভাৱটো নানিব, তেতিয়াহ'লে আপোনাক যিয়ে নকৰক কেৱল কৰ্মকাণ্ড হৈ যাব। ইন্দ্ৰিয়ৰ সাধন হ'ব, কেৱল উপাসনা ইন্দ্ৰিয়ৰ দ্বাৰা হ'ব। কৰ্মকাণ্ড আৰু ভক্তি মাৰ্গৰ মূল পাৰ্থক্য এইটোৱেই, ভক্তি মাৰ্গ হৈছে ভাৱ প্ৰধান। আপুনি স্নান কৰিব পৰা নাই, একো কথা নাই। আপোনাৰ শাৰীৰিকভাৱে অসুস্থ, আপুনি বিচনাত শুই আছে, শুই থাকক, একো নাই। বিচনাত ভাবি ভাবি যদি শুই থাকি যদি ভাবে মই স্নান কৰিলো, মানসিক স্নান, মই ইয়াৰ পৰা উঠি গৈ গুৰু গৃহত সোমালো, মানসিকভাৱে মই বন্তি জ্বলাইছো, মই ধূপ জ্বলাইছো, নৈবেদ্য মই আগ কৰিছো, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, মানসিকভাৱে। কেৱল মনেৰে সেৱা কৰক, কায়িকভাৱে আপুনি যাব পৰা নাই, নালাগে। ভাৱগ্ৰাহী জনাৰ্দন আপোনাৰ ভাৱটো লৈ আছে। ইমান সুবিধা দিছে কলি যুগত, আৰু কি দিব? কেৱল মনেৰে মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসি সত্যম তে প্ৰতি জানে প্ৰিয় শিৱে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মোতে মাত্ৰ দিয়া সদা মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ, মোকে কৰা নমস্কাৰ, কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। কেৱল মনটো বিচাৰিছে। গতিকে মনটোৰে ঈশ্বৰ ভক্তি আৰম্ভ কৰক। ৰাতিপুৱা শোৱাৰ পৰা উঠি ভগৱানক প্ৰাৰ্থনা কৰক, হে প্ৰভু দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলো। কৰবাত যাবলৈ ওলাইছে, হে প্ৰভু এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলো। কেৱল আপুনি কোনো স্থানত গৈ নকৰিলেও হ'ব, ইয়াত আছে, ইয়াত কেৱল ইয়াত ঈশ্বৰৰ আৰাধনা কৰি থাকক যিমান পাৰে দিনটো। নামৰ মালা গাঁঠক, মুখেৰে উচ্চাৰণ কৰিব পাৰিছে যদি ভাল, যদি পৰা নাই মনেৰে উচ্চাৰণ কৰক। কৃষ্ণ কৃষ্ণ হৰি ৰাম গোপাল গোবিন্দ জনাৰ্দন যি আহিছে, কেৱল নামৰ মালা গাঁঠক। মনত শ্বাস প্ৰশ্বাসত নামময় কৰক নিজক। বেছি দিন নালাগে, 21 দিন অভ্যাস কৰিতো চাওক, নিজে গম পাব, প্ৰত্যেকজনে গম পাব। অসমৰ বিভিন্ন স্থানৰ পৰা আমাক ফোন কৰি কৰি জনাইছে বহুতে, তেওঁলোকৰ অভিজ্ঞতা জীৱনৰ। পুলিচ ডিপাৰ্টমেণ্টৰ মানুহ আছে, পাৰামিলিটাৰী ফৰ্চৰ মানুহ আছে, বেড ফৰ্চৰ মানুহে আমাক ফোন কৰি জনাইছে, বা অভ্যাস কৰি চাইছো, সঁচাকে প্ৰমাণ পাইছো, আনন্দ এটা উপলব্ধি কৰিছো, হৃদয়ত এনেকুৱা এটা বস্তু পাইছো, যিটো বস্তুৰ পাছত আৰু বাহ্যিক যিমানবিলাক সংঘাত এইবিলাকে আমাক ক্ৰিয়া কৰিব নোৱাৰা হৈ গৈছে। যিটো আনন্দ ভিতৰত উপলব্ধি কৰিছে, যিটো আচলতে কৃষ্ণ তত্ত্ব, সেইটোৱে আনন্দ। সেইকাৰণে অভ্যাস কৰক। খোৱাৰ সময়ত যি অন্ন আপুনি গ্ৰহণ কৰিব, ভগৱানৰ চৰণত অৰ্পণ কৰাৰ অভ্যাস কৰক। হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলো। কিয়? কাৰণ যিটো পাচন শক্তি,
অহম বৈশ্যানর ভূত্বা প্রাণীনাম দেহমাশ্রিত প্রাণ অপান সমাযুক্ত পঞ্চমন্যম চতুর্বিধম পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে, হে অৰ্জুন, মই বৈশ্যানৰ হিচাপে যথৰগ্নি হিচাপে মানুহৰ উদৰত থাকি তেওঁলোকে যি 4 ধৰণৰ ভোজন কৰে, চোবাই খায়, পি খায়, চেলেকি খায়, চুপি খায়, এই আহাৰ মই পাচন কৰোঁ। যিজন ভগৱানে আমাৰ উদৰত থাকি এই আহাৰখিনি ভোজনখিনি পাচন কৰাইছে, সেইজন ঈশ্বৰক আমাৰ কৰ্তব্য আছে যে অৰ্পণ কৰা। এটা কথা ঠিক, আপোনাৰ ভোজন অৰ্পণ কৰা বিধৰ হয়নে নহয় এইটো চাই ল'ব। প্ৰসাদ জাতীয় ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰিব, ঈশ্বৰক যেতিয়া দিব, গতিকে এয়া প্ৰসাদ হোৱা ভাল। বুজি পাইছে নে? যে প্ৰসাদ মই আপুনি অন্ন ঈশ্বৰক অৰ্পণ কৰিব। আৰু এনেও মনুস্মৃতিত কৈছে, স্বমাংসম পৰমাংসেন, মোৰ নিজৰ মাংসটো বেলেগৰ মাংসৰ দ্বাৰা য় বৰ্ধয়তে ইচ্ছতি, যিজনে ভাল কৰিবৰ কাৰণে বা সুস্থ সবল শক্তিমান কৰিবৰ কাৰণে চেষ্টা কৰে, যিজনে পিতৃ বা দেৱ পূজা নকৰি পেলাই থাকে, তেওঁতকৈ আৰু পাপী মানুহ কোনো নাই। মই কোৱা নাই, মনুস্মৃতিত কৈছে। বুজি পাইছেনে? গতিকে সেইটোৰ পৰা চাব, ভগৱানক অৰ্পণ কৰিব, প্ৰসাদময় কৰক। এতিয়া ডাঙৰ কথা হৈছে, যেতিয়া আমি ৰাতি শোৱাৰ পৰা বুলি প্ৰত্যেকটো, আকৌ পুৱা উঠাৰ পৰা বুলি ৰাতি শোৱালৈকে যদি ঈশ্বৰক প্ৰত্যেকটো কৰ্ম অৰ্পণ কৰিম, তাৰ মাজত যদি কোনোবা মুহূৰ্তত আমাৰ মৃত্যু হৈ যায়, মৃত্যুটো স্বাভাৱিক, কাৰণ যেতিয়া হ'ব পাৰে কোনো গম নাপায়, তেতিয়া আপোনাৰ মোৰ মৃত্যুটো এটা উৎসৱ হ'ব। আপুনি পৰম গতি লাভ কৰিব, মনুষ্য জীৱন সফল কৰিব পাৰিব। কাৰণ প্ৰহ্লাদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোন মুহূৰ্তত কাৰ মৃত্যু আহে তাৰ কোনো গেৰেণ্টি। বুজি পাইছে? আৰু কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নহি খেন ধৰে, আকৌ যে মানুহ শৰীৰ পাম তাৰো কোনো গেৰেণ্টি নাই। কেনেকৈ পালো এইটো শৰীৰ? চাওক, নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই, 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে। এইটো জন্মতে যে আমি মানুহ আহিছো এনেকে নহয়। হয়তো ইয়াৰ আগতে কুকুৰ মেকুৰী হৈছিলো, তাৰ আগতে গছ বন হৈছিলো, তাৰ আগত দেৱতা হৈছিলো, তাৰ 100 বছৰ 1000 বছৰ জন্মৰ আগত হয়তো আমি মানুহ হৈ আহিছিলো। বহুবাৰ মানুহ হৈ আহি আছো, আৰু প্ৰত্যেকবাৰে শাস্ত্ৰৰ কথা নুশুনাৰ কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে। যিবাৰে শাস্ত্ৰৰ কথা শুনিব, গুৰু বাণী মানিব, মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা কিন্তু ভাতৃ নিশ্চাস। গুৰুজনে বেদস্তুতিত লিখিছে। মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, হৰি চৰণে শৰণ লৈলো এই হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো এই হৰি নাৰায়ণ। সফল কৰাৰ উপায় দিছে। এতিয়া কেনেকৈ পালো এইটো শৰীৰ? যিমান বাৰ মানুহ হৈ জন্ম ললো, কাম নকৰাকে কোনো মানুহ এক মুহূৰ্ত থাকিব পৰা নাই। কৰ্ম কৰিছো, প্ৰত্যেক কৰ্মৰ বিপৰীতে একোটা ফল থাকে। ভাল কাম কৰিলে ভাল ফল পাব, বেয়া কাম কৰিলে বেয়া ফল পাব, আৰু মিশ্ৰিত হলে মিশ্ৰিত ফল, ভাল বেয়াৰ মাজে মাজে। পাপ পুণ্য আৰু পাপ পুণ্যৰ মিশ্ৰণ। ইয়াৰে কিছুমান ফল আমি লগে লগে ভোগ কৰিম। 440 ভল্টত কাৰেণ্টত যদি হাত দি দিয়ে, ফল পাবলৈ ৰৈ থাকিব লাগিব নেকি? লগে লগে দি দিব ফলটো। বুজি পালে নাই? কিন্তু এইবিধ দিলে লাহে লাহে, এইটো দিলে লাহে লাহে, এয়া লাহে লাহে শ্ল' পৰ্যন্ত। বুজি পাইছে নাই? বাকী আমাৰ যিবিলাক কৰ্ম, আপোনাৰ ভাৱৰ যিবিলাক ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ, এইবিলাক লৈ যিবিলাক কৰ্ম কৰিছে, তাৰ ফলবিলাক ভোগ কৰিব লাগিব। তাৰ ফলবিলাক কেনেকৈ আহে? 3 ধৰণে। অনিষ্ট মিশ্ৰম মিশ্ৰম সত্ৰী বিধা কৰ্মনা ফলম ভৱতী ত্যাগিনাম প্ৰেত্য নাতু সৈন্যাচিনা কচিত, 8শ অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাক মানুহে মোক কৰ্ম অৰ্পণ নকৰিলে, তেওঁলোকে 3 ধৰণৰ ফল ভোগ কৰিব লাগিব। ভাল, বেয়া বা মিশ্ৰিত। আমাৰ প্ৰত্যেকৰে একো একোখন একাউণ্ট আছে। যেনেকৈ আইসকলৰ আজিকালি বেংকত আছে, সকলোৰে আছে, আছে নাই? ৰঙলী পমিলি পাই থাকে না আঁচনি, মামা পেহী জেঠাই কিবা কিবি দি থাকেতো চৰকাৰে। এই যে পইচাটো সোমাই থাকে যিখন একাউণ্টত, এইখন ছেভিং একাউণ্ট বুলি কয়। অসমীয়াত কি কয়? সঞ্চয় খাতা। যিখন সঞ্চয় খাতাত এইটো সোমাইছে, তেনেকৈ আন এখন সঞ্চয় খাতাত আমাৰ কৰ্ম ফলবিলাক জমা হয়। সেইখনক কৈছে সঞ্চিত কৰ্ম। বেদত তাৰ নাম দিছে সঞ্চিত কৰ্ম। আমি যিমান কৰ্ম কৰিলো, ভাল বেয়া,
যিমানবিলাক কৰিলোঁ প্ৰত্যেকটো কৰ্মফল আমাৰ জমা হৈ আছে। 3টা খান্না আছে তাত, এটাত ভাল, এটাত বেয়া, এটাত মিশ্ৰিত। ভাল মানে পুণ্য, বেয়া মানে পাপ, আৰু মিশ্ৰিত মানে পাপ পুণ্যৰ মিশ্ৰণ। এতিয়া এটা শৰীৰ নষ্ট হোৱাৰ পাছত গোটেই জন্ম প্ৰক্ৰিয়াটো বুজক। আমাৰ এইটো শৰীৰৰ ভিতৰত আৰু 2টা শৰীৰ আছে। এটাক লিংগ শৰীৰ বুলি কয়, এটাক কাৰণ শৰীৰ বুলি কয়। লিংগ শৰীৰটো 18টা তত্ত্বৰ দ্বাৰা সৃষ্টি হৈছে। 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, পঞ্চ প্ৰাণ, মন, বুদ্ধি, অহংকাৰ সূক্ষ্ম অৱস্থাত থাকে। লিংগ শৰীৰ আপোনাক মই চবেই দেখা পাওঁ। কেতিয়া? স্বপ্ন অৱস্থাত, ৰাতি শুই থাকোঁ। যেতিয়া সপোন দেখে, কি দেখে? আপোনাৰ স্থূল শৰীৰটো বিচনাত, আপুনি ডানলোকৰ ওপৰত, তুলিৰ ওপৰত শুৱাই থৈ দিছে। কিন্তু তেতিয়াও আপুনি দেখিছে মই গুৱাহাটীত গৈছোঁ, মই তেজপুৰ গৈছোঁ, মই লখিমপুৰ, মই ডিব্ৰুগড়, দিল্লী ক'ৰবাত গৈ কথা পাতি আছে। কেনেকৈ সম্ভৱ? এই যিটো শৰীৰ আপুনি তেতিয়া দেখা পায় সেইটো লিংগ শৰীৰ। বুজি পালেনে? সূক্ষ্ম অৱস্থাত আছে বহু আপুনি, কিন্তু আপুনি দেখা নাপায়। এই পঞ্চভূতটো তাত নাথাকে, সূক্ষ্ম অৱস্থাত থাকে ইন্দ্ৰিয়বিলাক। এইটো হৈছে লিংগ শৰীৰ। তাৰ ভিতৰত এটা য'ত সংস্কাৰবিলাক, বাসনাবিলাক জমা হৈ থাকে, সেইটো কাৰণ শৰীৰ বুলি কয়, কজেল বডি। যেতিয়ালৈকে এই সংস্কাৰবিলাক থাকিব তেতিয়ালৈকে জীৱ অহা যাত কৰি থাকিব লাগিব। এতিয়া ডাঙৰ কথা, যেতিয়া এজন মানুহৰ মৃত্যু হয়, আমি কওঁ যে আত্মাটো ওলাই গ'ল। আত্মা অকলে যাব নোৱাৰে, এই লিংগ শৰীৰ আৰু কাৰণ শৰীৰক লগত লৈ যায়। যেতিয়ালৈকে তেওঁৰ সঞ্চিত কৰ্ম থাকিব, লিংগ শৰীৰ তেতিয়ালৈকে নষ্ট নহয়। যেতিয়া লিংগ শৰীৰ নষ্ট হ'ব, তেতিয়া ই মুক্তি পাব। তেতিয়া আৰু পিছত শৰীৰ ধাৰণ কৰিবলৈ একো নাথাকে। বুজি পাইছে নাই? এতিয়া ডাঙৰ কথাটো বুজক, লিংগ শৰীৰ, কাৰণ শৰীৰ আত্মাৰ লগত গৈ পিছত কি মই জনম ল'ম, কি মোৰ আছে, তাৰ কাৰণে কি কৰিব লাগে? নিজৰ যিখিনি সঞ্চিত কৰ্ম তাৰ পৰা এটা অংশ ল'ব লাগে, ভোগ কৰিব। এই অংশটোত যদি কেৱল পুণ্য আহিল, তেতিয়া এই শৰীৰটোৱে কি শৰীৰ লাভ কৰে? দেৱতাৰ শৰীৰ। দেৱতাবিলাক কি তেতিয়াহ'লে? একে আত্মা। তেওঁলোকে পুণ্যৰ ফল ভোগ কৰিবৰ কাৰণে স্বৰ্গত আছে। কেতিয়ালৈকে থাকিব? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, তেতিয়ালৈকে জীৱ দেৱতা হৈ থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। পুণ্য ক্ষয় ভৰিলে কোনো নৰকত নজৰ। আৰু যেতিয়া তাৰ যদি সঞ্চিত কৰ্মৰ পৰা যিটো অংশ ভোগ কৰিবলৈ উলিয়ায়, এই অংশটোত যদি পাপ আহিল, তেতিয়া সেই লিংগ শৰীৰটোৱে কি শৰীৰ পাব? পোক পৰুৱা, জীৱ জন্তু, কুকুৰ মেকুৰী, গাধ ঘোঁৰা, গছ গছনি, ইতৰ প্ৰাণী, এইবিলাক হৈছে অধোজনী বুলি কয়। বুজি পাইছে? যিটো অংশ ভোগ কৰিবৰ কাৰণে আনে সেই অংশটোক প্ৰাৰব্ধ বুলি কয়। প্ৰাৰব্ধ। মানুহৰ শৰীৰ কেতিয়া পায়? যেতিয়া মিশ্ৰিত কৰ্মফল আহে। আৰু এইটো পোৱাটো অতি দুৰ্লভ। শতকোটি জন্মান্তৰে হয় মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পায় না। বুজি পাইছে? মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। এইটো কেতিয়া পায়? বহুত জন্মৰ পুণ্যৰ ফলত। আৰু ইণ্টাৰেষ্টিং কথা, মানুহৰ শৰীৰত যিহেতুকে আমি ভোগ কৰিবৰ কাৰণে পাপ পুণ্যৰ মিশ্ৰিত কৰ্মফল আনিছো, সেইকাৰণে প্ৰত্যেকজন মানুহৰ জীৱনত সুখ আৰু দুখ দুইটাই ভোগ কৰিবলগীয়া হয়। এনেকুৱা কোনো মানুহ নাই যোনে ক'ব যে মই কেৱল সুখী, সুখত আছো। কোনো এনেকুৱা মানুহ নাই যোনে ক'ব যে গোটেই জীৱন মই দুখত আছো। অসম্ভৱ। কিয়? কাৰণ মানুহৰ শৰীৰ পোৱা মানে নিশ্চিত কৰ্মফল। হয়তো পাপৰ পৰিমাণ বেছি, তেতিয়াহ'লে দুখ পাব বেছি। কোনোবা হয়তো একেবাৰে দুখীয়া ঘৰত জন্ম হ'ল, কোনোবা অসাধুৰ ঘৰত জন্ম হ'ল, অতি কষ্ট পাইছে, কিন্তু হ'লেও পুণ্য যিখিনি আছে তাৰ কাৰণে ভাল পাব। আৰু যেতিয়ালৈকে লৈ অহা কৰ্মফলখিনি শেষ নহয়, তেতিয়ালৈকে শৰীৰ ত্যাগ কৰিব নোৱাৰে। প্ৰহ্লাদে নৰসিংহ ভগৱানক দেখা পোৱাৰ পাছতো তেওঁ সংসাৰ ত্যাগ কৰিব পৰা নাছিল। আৰু নৰসিংহ ভগৱানে প্ৰহ্লাদক কৈছিল, কীৰ্তনে পলাইব পাপ ছয়, ভোগ ভুঞ্জি পুণ্য কৰ। তোৰ যিখিনি পুণ্য লৈ আহিছো এইখিনি আগতে ভোগ কৰ। এইটো শৰীৰ তেতিয়ালৈকে এৰিব নোৱাৰিবি। বুজি পাইছে নাই? গতিকে মানুহৰ জন্ম পোৱাটো ইমান সম্ভৱ নহয়। সেইকাৰণে প্ৰহ্লাদে কৈছে, কোটি কোটি জন্ম উপজি বঢ়িয়া মনুষ্য নহি কেন ধৰে। তেতিয়া ইমান এটা দুৰ্লভ কৰি পাই আমি কি কৰিম? প্ৰহ্লাদে কৈছে, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰ, কাম্য কৰ্মযত মিছা হেন জানি তাক বাঞ্ছা নকৰ। ইমান এটা দুৰ্লভ কৰি পাইছা যেতিয়া ভক্তি কৰা। ভক্তি মানে কি কৰিব? ভক্তি মানে কি? কেৱল ঘোষা দুটামান মুখস্থ কৰি গুৰু গৃহত গোৱাটোৱে ভক্তি নেকি? হয় জানো তেনেকুৱা?
কেৱল প্ৰাৰ্থনা কৰোঁতে ভক্তি নেকি? নহয়। ভক্তি মানে কি? গুৰুজনাই কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বিৰাট তাত্ত্বিক কথা। এইটো উদাৰতা আপুনি পৃথিৱীৰ কোনো ধৰ্মত নাপায়। সমস্ত জীৱ জন্তু, গছ গছনিৰ পৰা, এতিয়া যোৱাকালি ৱৰ্ল্ড এনভাইৰনমেণ্ট 5 তাৰিখে পাতিছে নাই? ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পাতিছে নাই? এদিন। কিন্তু গুৰুজনাৰ যিটো আদৰ্শ যদি আপোনালোকে অকণমান অনুভৱ কৰে, তেওঁ কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি। ভূত মানে প্ৰাণী। প্ৰাণী ক'ত আছে? গছ বন লতা তৰু তৃণ চবতে। যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়তো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। যদি আপুনি সকলোকে কৃষ্ণ মানে, তেতিয়াহ'লে বেলেগে আৰু কিবা এনভাইৰনমেণ্ট ডে মানাৰ কোনো প্ৰয়োজনে নাই। কিয়? কাৰণ আপুনি সদায় গছ বন তৰু লতা তৃণ প্ৰত্যেক বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। তেতিয়া আপুনি ফাদাৰ্ছ ডে মাদাৰ্ছ ডে মতাৰ কিবা কথা আছে নেকি? আদৰ্শটো যদি বুজি পায়, প্ৰত্যেক দিনাই যদি মাতৃভক্তি কৰিছে, পিতৃক সন্মান কৰিছে, জ্যেষ্ঠজনক সন্মান কৰিছে, কনিষ্ঠজনক মৰম চেনেহ কৰিছে, গছ বন তৰুলতা তৃণ জীৱ জন্তু যোন যেনেকৈ থকাৰ যোগ্য তেনেকৈ যদি আপুনি অৱদান দিছে, সহায় কৰিছে জীৱ জন্তু, তেতিয়াহ'লে আপুনি বিশেষ এটা দিন মনাৰ কিবা কথা থাকিব পাৰে নেকি? যে আজি বিশেষ দিন অমুকৰ কাৰণে ৰাখিছোঁ, আজি বিশেষ দিন তমুকৰ কাৰণে। তাৰমানে সেইদিনা তুমি ফটো উঠাবা, চেলফি উঠাই ছ'চিয়েল মিডিয়াত দিবা, গোটেই জীৱন গছ বন চুই পোৱা নাই, গছৰ গুৰিত পানী দি পোৱা নাই, আৰু সেইদিনা ডাঙৰ লৈ পেলাই তুমি এইখন কাম কৰিবা। স্বচ্ছতা দিৱস পালিবা, ঝাৰু লৈ পেলাই সেইদিনা ফটো উঠিবা, আৰু গোটেই জীৱনটো আৱৰ্জনাবিলাক ৰাস্তাত পেলাবা। তাৰ পৰা কিবা লাভ আছে নেকি? বুজি পাইছে নাই? গতিকে গুৰুজনাৰ যিটো আদৰ্শ, গুৰুজনাই কৈছে ভক্তি মানে সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম। কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্ভনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত কপিল প্ৰভুৱে কৈছে মাতৃ দেৱহতীক, হে মা, সমস্ত ভূতত ব্যাপী আছো সৰ্বক্ষণে মোহক অৱজ্ঞাতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন। বুজি পালেনে নাই? মই সকলোতে আছো, এই চৈতন্য ৰূপে আছো, গছ বন তৰু লতা তৃণ কুকুৰ মেকুৰী গাধ ঘোঁৰা। গতিকে মোক চৈতন্য মূৰ্তিটোক বাদ দি তুমি জ্বৰ মূৰ্তিৰ ওচৰত যদি মোক বেদৰ মন্ত্ৰ উচ্চাৰণ কৰি পূজা কৰিছা আৰু বাহিৰলৈ ওলাই কুকুৰ মেকুৰীটোক লাট মাৰি দিছা, তেতিয়াহ'লে সেইটো তোমাৰ একোডাল ধৰ্ম হোৱা নাই। বুজি পাইছে? কিমান উদাৰ হ'ব লাগিব। তত্ত্বটো নুবুজাৰ কাৰণে আমি বেলেগ ক'ৰবাত ঘূৰি ফুৰিছো। গুৰুজনাৰ যিটো আদৰ্শ, এই আদৰ্শটো যদি কোনোবাই অকণমানো যদি টাচ কৰিব পাৰিছে, ই বৰ ডাঙৰ কথা, বৰ ডাঙৰ কথা। আজি দুদিনমানৰ আগত তেজপুৰ চাউনিবাৰী আমাৰ SSB কেম্প ট্ৰেইনিং চেণ্টাৰ, তাত দুটা বেটছ ট্ৰেইনিং চলি আছে। এটা 427টা আছে আৰু এটা 127টা নেকি। তেওঁ মাজতে মোলৈ ফোন কৰিলে যে গুৰুজনাৰ বিষয়ে এনেকৈ ক'ব লাগে। মোৰ কথা কোনোবাই ক'লে, তেওঁলোকক এজন চাই ফোন কৰিছিল, বৰুৱা বুলি। ক'লে যে ছাৰ আপুনি এদিন ক্লাছ এটা লৈ দিব লাগে গুৰুজনাৰ ওপৰত আৰু তেওঁৰ ধৰ্মটোৰ ওপৰত কি অৱদান দিছে। ঠিক আছে, হ'ব। মই আজি 2 আগত 3 দিন আগত গৈ তেওঁলোকক এটা ক্লাছ ল'লোঁ। তাৰপিছত নামঘৰত তাতে গৈ তেওঁলোকে মই ঠিক কৰি দিলোঁ তেজপুৰৰ এটা নামঘৰ। সেইটো নামঘৰত গ'ল, তাত প্ৰসাদ কেনেকুৱা হ'ব লাগে, কি হ'ব লাগে, এই গোটেইখিনি তেওঁলোকক বুজোৱা হৈছে। তাত বুজি পাইছে নাই? গুৰুজনাৰ ধৰ্মটো বহুত বহুত ওপৰত, হাই ক্লাছৰ, য'ত কোনো উচ্চ নীচ জাতি ভেদ নাই। আমি ভক্তি কেৱল অকল এটা বস্তুতে লাগি থাকিলে নহ'ব, সেইটো এটা পাৰ্ট মাত্ৰ। আচল উদাৰতা গুৰুজনাৰ হৈছে সমস্ত মানৱৰ প্ৰতি, সমস্ত জীৱৰ প্ৰতি এই মৰমটো আনিব লাগিব। আৰু ভক্তি মানে প্ৰেম। স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপ চ। নাৰদে কৈছে ভক্তিৰ যিটো সংজ্ঞা, তাত কৈছে ভক্তি মানে পৰম প্ৰেম, মানে ভাল পোৱা। কাক ভাল পাব? কৃষ্ণক। কৃষ্ণ ক'ত আছে? সমস্ততে আছে। মানে কি কৰিব লাগিব তেতিয়া? চবকে ভাল পাব লাগিব। বুজি পাইছে নাই? এইটো যদি আপুনি সকলোকে ভাল পাইছে, গছ বন তৰু লতা তৃণ জীৱ জন্তু কীট পতংগ পোক পৰুৱা চবৰ প্ৰতি যদি প্ৰেম আছে, কাৰো প্ৰতি যদি ঈৰ্ষা দ্বেষ নাই, তেতিয়াহ'লে আপুনি গুৰুজনাৰ ধৰ্মটো পালন কৰি আছে। বুজি পালে নাই? কিমান উদাৰ। সেইকাৰণে সেই ধৰ্মটো ভক্তি কৰাৰ কথা কৈছে। কাম্য কৰ্মবিলাক বাদ দিবলৈ কৈছে। কাম্য কৰ্ম কোনবিলাক? যিবিলাক কৰিলে আমি সুখ পাম বুলি ইন্দ্ৰিয় প্ৰীতি সাধনৰ কাৰণে।
খাই ভাল পাইছোঁ, যি মন গৈছে তাকে খাইছোঁ, চাই ভাল পাইছোঁ, ৰাতভৰ মোবাইল চাই আছে। বহুত ল'ৰা ছোৱালী আছে গোটেই ৰাতিটো বোলে মোবাইল চায়, ৰাতিপুৱা শুৱে। বুজি পাইছে নে? মদ ভাং খায়, ক'ৰবাত গৈ পেলাই। আৰু মই আজিলৈকে এটা বস্তু বুজি নাপালোঁ, মই পাৰামিলিটাৰী ফ'ৰ্চত 30 বছৰ চাকৰি কৰি আহিলোঁ। মানুহে পইচা দি পেলাই মদ কিনি নিজৰ চেতনা শূন্য কৰে, এইটো টেকনিকটো মানে মই ইয়াৰ লজিকটো বুজি নাপাওঁ। পইচা খৰচ কৰি পেলাই মদ আনি মদ খাই নিজক চেতন জ্ঞান শূন্য কৰি পেলাই ৰাস্তাত পৰি থাকে, লাভটো তাত কি পায় মই একো বুজি নাপালোঁ। কালি মই ইভেন বজাৰলৈ আহিছিলোঁ আইগৰাকীক লৈ কিবা এটা ল'বলৈ, এজনে এনেকৈ চিগাৰেট খোৱা দেখি মোৰ পটকৈ মনলৈ আহিছে যে এইটোও মই বুজি নাপালোঁ। আজিকালি পইচা দি আনে আৰু ফুট কৰি পেলাই ফুচকে ধোঁৱাটো উলিয়াই দিয়ে, তাৰপৰা কি লাভ? খোৱাসকলে জানিব, মই বুজি পোৱা নাই আৰু এইটো মই অভিজ্ঞতা কৰিব বিচৰা নাই। কিন্তু পইচা দি জুই জ্বলাই তাৰ ধোঁৱাটো উলিয়াই দি তাত কি লাভ পায়? বুজি পাইছে? তাৰ মানে এইবিলাক হৈছে ইন্দ্ৰিয়ৰ প্ৰীতি সাধন। কেৱল মনটোৱে বিচাৰিছে কাৰণে কৰি আছো, মনটোৱে বিচাৰিছে কাৰণে খাইছো, মনে বিচাৰিছে কাৰণে দিনভৰ মোবাইল চাইছো। মোবাইল চোৱাটো মই বেয়া বুলি নকওঁ, খালি এটা কথা মনত ৰাখিব, জন্মৰ পৰা 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীক মোবাইল দিব নাপায়। বিশ্বনাথ চাৰিআলি এজন ডাক্তৰ আছে অমল শইকীয়া, এদিন মোক কৈছিল এইটো কথা যে তুমি ভাল কাম কৰি আছা, তুমি মঞ্চবিলাকত গ'লে নামঘৰত মোৰ কথাটো ক'বা। মই বোলো কি? কৈছে যে কোনো কাৰণত যাতে অভিভাৱকসকলে এটলিষ্ট জন্মৰ পৰা 6 বছৰ বয়সলৈকে যাতে মোবাইল নিদিয়ে ল'ৰা ছোৱালীক। মই কৈছিলোঁ কাৰণ, কৈছে মোৰ ওচৰলৈ বহুত চাইকো পেচেণ্ট আহিছে, চাইকিয়াট্ৰিক মানসিক ৰোগী, সৰু সৰু ল'ৰা ছোৱালী বহুত কেইজন আহিছে। কেৱল মূল কাৰণটো কি? মোবাইল। আৰু মই নিজে শিৱসাগৰত দেখি আহিছোঁ এজন, শিৱসাগৰত 7 বছৰীয়া ল'ৰা এটা মই নিজ চকুৰে দেখি আহিছোঁ। এই মানে মোবাইলৰ কাৰণে এতিয়া কমপ্লিটলি তাৰমানে তেনেকুৱা গুৱাহাটীত ট্ৰিটমেণ্ট চলি আছে। গতিকে আমাৰ আকৌ বহুতে ফুটানি কৰে, আপোনালোকৰ ইয়াত আছে নাই নাজানো। আমাৰ বহুত মাকে আৰু বাপেকে ফুটানি কৰে, আমাৰ যে ইয়াত একো শিকাবই নালাগে, ই জুবিনৰ গান এনেকৈহে উলিয়াই ফুটানি মাৰে। ফুটানি মাৰি লাভ নাই, যদি কণমানিতে যদি দি দিয়ে ব্ৰেইনৰ গণ্ডগোল লাগিব। সেইকাৰণে ল'ৰা ছোৱালীক 6 বছৰ বয়সলৈকে এটলিষ্ট মোবাইলৰ পৰা আঁতৰাই ৰাখক। আৰু ডাঙৰ হ'লেও এটলিষ্ট এটা বস্তু বুজি লওক, মোবাইলটো ব্যৱহাৰ মই কেনেকৈ কৰিম। মোবাইল এনেকুৱা এটা বস্তু, ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষাটো হৈছে UPSC, য'ৰ পৰা IAS IPS ক্ৰেক কৰে। মই বাহিৰত ঘূৰি ফুৰোঁতে দেখা পাওঁ বহুতে মোবাইলটোতে কোচিং কৰি কৰি IAS IPS হৈছে, UPSC এক্সাম ক্ৰেক কৰিছে মোবাইলটোত পঢ়ি পঢ়ি। বুজি পাইছে নাই? আৰু এই মোবাইলটোৰ ওপৰত ভিত্তি কৰি এনেকুৱা মানুহো পাইছোঁ যিবিলাকে নিজৰ সন্তানক ঘৰত ত্যাগ কৰি, নিজৰ স্বামীক ত্যাগ কৰি পৰপুৰুষৰ লগত পলাই গুচি গৈছে। মোবাইলটো কিন্তু ব্যৱহাৰ কেনেকুৱা কৰিছোঁ। সেইকাৰণে ইয়াত শাস্ত্ৰত বৰ সুন্দৰ কথা কৈছে, কাম্য কৰ্মযত মিছা হেন জানি তাক বাঞ্ছা নকৰক। তেতিয়াহ'লে কি কৰিব? প্ৰহ্লাদে কৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। যদি মানুহৰ জন্ম লৈছা, আটাইতকৈ উত্তম কাম হৈছে কি? ভগৱানৰ কথা চিন্তা কৰা, ভগৱানৰ নাম লোৱা। মনটো এঠাইতটো লগাবই লাগিব, মনটো ক'ত লগাবা? ভগৱানে কৈছে 10টা ইন্দ্ৰিয় দিছোঁ, 11টা মনৰ সৈতে 11টা ইন্দ্ৰিয়, 10টা ইন্দ্ৰিয় তোমাৰ কামত লগাই থোৱা। টকা ঘটা, কিবা কৰা, ঘৰ কাম কৰা, সংসাৰ চলোৱা, তোমাৰ পৰিবাৰ চলোৱা, একো আপত্তি নাই। মোক মাত্ৰ এটা ইন্দ্ৰিয় দিয়া, কোনটো? মনটো। বছ, মনটো কেৱল ঈশ্বৰত দিয়ক, বাকী ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰক। কি লোকচান? গতিকে চাওক, গতিকে মেইন হৈছে মনটো। মনৰে 4টা ভাগ বাপজনাই কৈছে চিত্ত। এই সকলোৱে জানে মন চিত বস্তুটোৱে বহুত বস্তু বুজায়। চিত শব্দটোৱে আচলতে চৈতন্যতা বুজাইছে। গতিকে চিত শব্দটোৱে য'ত আপোনাৰ বস্তুবিলাক সংস্কাৰ হৈছে, য'ত আছে জমা হৈ, য'ৰ পৰা আহে। মনটো কি? ফ্ল' অফ ভাৱ, এটা কাৰেণ্ট, এটা ভাৱৰ থটছৰ এটা কাৰেণ্ট, এটা প্ৰবাহ এটা। এইটো হৈছে মন, য'ৰ পৰা যিটো এটা কণ্টিনিউ আহি থাকে। এজন মানুহক যদি 1 ঘণ্টা ৰুম এটাৰ ভিতৰত বহুৱাই দিয়ে আৰু যদি আপুনি কয় যে তোৰ কাগজত লিখি যাবি কি কি ভাৱ আহিছে, যদি আপোনালোকে নিজেও যদি কেতিয়াবা প্ৰমাণ চায়, এটা ৰুমৰ ভিতৰত কাগজ কলম লৈ যদি বহে আৰু যদি প্ৰত্যেকটো ভাৱ যদি আপুনি নোট কৰে, যি ভাৱ আহিছে যদি নোট কৰে, 1 ঘণ্টাৰ পাছত কাগজখন পঢ়ি আপোনাৰ এনেকুৱা লাগিব যে মেণ্টেল হস্পিটেল ক'ত আছে। কিয়? কাৰণ কোনো লিংক নাই, ভাৱৰ কোনো লিংকেই নাই।
আৰু য'ৰ পৰা সংস্কাৰটোৰ পৰা আহি আছে সেইটোতেই চিটটো আপোনাৰ আছে, য'ৰ পৰা ভাৱ আহি আছে। ভগৱানে অৱশ্যে কৈছে যে ভাৱবিলাক মোৰ পৰা আহে। কিয়? 3টা গুণ আছে নহয়, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱ নিবদ্ধন্তি মহাবাহু দেহে দেহি নাম অব্যয়ম। 4th অধ্যায়ত 5 নম্বৰ শ্লোকত কৈছে 3টা মোৰ গুণ আছে মায়াৰ, সত্য ৰজ তম, ইয়াৰ পৰা 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক, ৰজগুণৰ পৰা ৰাজসিক, তমগুণৰ পৰা তামসিক। ভাৱ কণ্টিনিউ আহি থাকে, এইটোৱে হৈছে মন। আপোনাৰ কণ্টিনিউ ভাৱ আহি থাকে, তাক কণ্ট্ৰল কৰে কোনে? বুদ্ধিয়ে। ফিল্ট্ৰেশ্যন কৰিব লাগে নালাগে এইটো সিদ্ধান্তটো কোনে দিব? বুদ্ধিয়ে দিব। জ্ঞান আপুনি বেলেগে যদি নেভাবে, অৰ্জুনৰ ৰথৰ সাৰথি কোন আছে? কাক বহাইছিল? বৃহস্পতি। বুজি পাইছেনে? আপোনাৰ এখন ৰথ, বুজি পাইছেনে? আত্মানাম ৰথিনাম বৃদ্ধি শৰীৰম ৰথমে বাতু। এইখন আমাৰ এখন ৰথ, ইয়াত 10টা ঘোঁৰা দিছে। কোনকেইটা? 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়। ঘোঁৰাৰ পৰা যিডাল ৰছী ওলাই আহিছে, লেকাম বুলি যাক কয়, সেইডালত কৈছে মন। মনটোৱে কণ্ট্ৰল কৰিছে কাক? 10টা ঘোঁৰাক। মনটোক কোনে কণ্ট্ৰল কৰিছে? সাৰথি। সাৰথি মানে বুদ্ধি। এতিয়া অৰ্জুনৰ ৰথত সাৰথি কাক বহুৱাইছিল? আপুনি মই কাক বহুৱাম? বস্তুটো প্ৰতীকাত্মক। আপুনি সেইকাৰণে কৈছে যে মন আৰু বুদ্ধিটো মোক দে। ময়ে মন অধৎস্ব মই বুদ্ধি নিবেশয় নিবশিষ্যসি ময়ে বত ঊৰ্ধ্বন সংশয়। 12th অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মন আৰু বুদ্ধিটো মোক দি দে, বিন্দাস ঘূৰি থাক, একো কাম নাই, কেৱল মন বুদ্ধি মোক দি দিয়ক। কিয়? যিমানবিলাক কৰ্ম কৰোঁ চব মনৰ পৰা কৰোঁ। আগতে ভাৱ আহে, ভাৱ যাৰ যেনেকুৱা আহিব এই তেনেকুৱা কৰ্ম কৰিব। ভাৱ যদি কৃষ্ণময় হৈ থাকে, কৃষ্ণ মানে কি? সত্য, শুদ্ধ, আনন্দ, হয়নে নহয়? হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। মহাপুৰুষে লিখিছে নাই? ঘোষাত 73 নম্বৰ পদ চাই তাত লিখিছে যে তুমিয়ে চৈতন্য, তুমিয়ে শুদ্ধ, তুমিয়ে সত্য, তুমি অখণ্ডিত জ্ঞান। গতিকে সেই কৃষ্ণক যদি আমাৰ বুদ্ধিত বহুৱাই ল'ব পাৰিলোঁ জ্ঞান, এতিয়া আপোনাৰ ৰথখনটো আৰু কথাই নাই। আৰু যদি নহ'লে মনৰ ওপৰত এৰি দিয়ে তেতিয়া কি হ'ব? এটা মানুহে ঘোঁৰা চলাইছিল, নতুনকৈ শিকিছে, অলপ দূৰ যোৱাৰ পাছত ঘোঁৰাই জাপ ল'লে। মোৰ লাইফতো হৈছে প্ৰথম এবাৰ। মোৰ লগৰ এটা আছিলে, আমি দুটা বোলে বৰ খটা কৰোঁ, মই নাজানো কিমান খটা কৰি আছিলোঁ। ঘোঁৰা চৰি আছিলে কাৰোবাৰ, আমাৰ নিজৰ নহয়, মাক আৰু পোৱালি এটা। মোৰ লগৰটো উস্তাদ, ই ঘোঁৰাত বহিলে মাইকীজনী ঘোঁৰাৰ ওপৰত আৰু মোক পোৱালিটো দিলে। মই পোৱালিটোৰ ওপৰত উঠিলোঁ। সৰু কালি কথা, মাকজনী আগলৈ যোৱাৰ লগে লগে পোৱালিটোৱে জাপ দিলে। জাপ দিয়াৰ পিছত মইতো চিধা পৰি গ'লো জেগাত। বুজি পালে নাই? এটা মানুহে তেনেকৈ ঘোঁৰা চলাইছিলে। ঘোঁৰাই যেতিয়া জাপ ল'লে, সি বেচেৰা মোৰ দৰে লুটিকাই পৰা নাই, সি চুলি কোচাত ধৰি যেনিবা ওলমি গৈ আছে। এটা মানুহে সুধিছে, হেৰা ক'ত যোৱা? সি কৈছে যে এতিয়া মোক সুধি লাভ নাই। কিয়? এতিয়া ঘোঁৰা সোধা, ই চলে দিয়ে। বুজি পাইছে? এই আমাৰ মনটো ছেম। বুজি পাইছে নাই? মনটোৰ ওপৰত যদি এৰি দিয়ে তেতিয়া আপোনাক ক'লে লৈ যাব তাৰ ঠিক। 24 ঘণ্টাত 1200 পৰা 60,000 চিন্তা আহে। শতকৰা 80টা বেয়া চিন্তা। দেউতাই হাৰিছে। 1200 পৰা 60,000 চিন্তা আহে। চিন্তাৰ হৈছে শতকৰা 80টা বেয়া চিন্তা। গতিকে যুৱক যুৱতীক বিশেষভাৱে জেন জি বুলি যে কৈছে, ইয়ং জেনেৰেশ্যন, যিটো ইয়ং জেনেৰেশ্যনক যদি এতিয়া আধ্যাত্মিক শিক্ষা নিদিয়ে তেতিয়াহ'লে ভাবে কেনি উঠাই নিব? নিম্নগামী, তললৈ। 80টা বেয়া চিন্তা আহে, 100টাৰ 20টা ভাল চিন্তা। সেইকাৰণে যিমান পাৰে আধ্যাত্মিক শিক্ষা সৰু কালিৰ পৰা দিব লাগে। বুজি পাইছে নাই? ইয়াত কৈছে যে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি কুমৰ মনুষ্য জন্মে সদায়। কিয়? কিয় কৃষ্ণকে কৰিব লাগে? কৃষ্ণকে কিয় সেৱা কৰাৰ কথা কৈছে? কাৰণ প্ৰহ্লাদে কৈছে, সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা। সমস্তৰে প্ৰিয় কৃষ্ণ নহবওতো পাৰে। সনাতন ধৰ্মত 5টা থাল আছে। যোনে শিৱক আৰাধ্য বুলি মানে তেওঁলোকক শৈৱপন্থী বুলি কয়। যোনে সূৰ্য মানে তেওঁলোকক সৌৰপন্থী বুলি কয়। যোনে শক্তি মানে তেওঁলোকক শাক্ত বুলি কয়। যোনে গণেশক মানে তেওঁলোকক গাণপত্য কয়। যোনে বিষ্ণুক মানে তেওঁলোকক বৈষ্ণৱ বুলি কয়। বুজি পাইছে নাই? এতিয়া শাক্তপন্থী বা শৈৱপন্থী বা গাণপত্য এজনে হ'ব পাৰে বিষ্ণুক ভাল নাপাব পাৰে। আৰু ইয়াৰ বাহিৰেও বেলেগ সম্প্ৰদায় আছে। মুছলমান আছে, খ্ৰীষ্টিয়ান আছে, শিখ আছে, বুদ্ধিজিম আছে, জৈনিজিম আছে, নাস্তিক আছে,
আস্তিক আছে, বিভিন্ন জীৱ আছে। প্ৰহ্লাদে কৈছে সমস্তৰে প্ৰিয়, সকলোৱে ভাল পায় বুলি কৈছে কৃষ্ণ। এইটো সম্ভৱ হয় জানো? এতিয়া ইনডাইৰেক্টলি এনেকে ক'লে সমস্তৰে প্ৰিয়, কিন্তু ভাগৱততো মিছা কথা নকয়। ভাগৱত চব কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। গতিকে কৃষ্ণটো হ'ব নোৱাৰে। সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। যদি তুমি সত্য শুদ্ধ হয়, তেতিয়াহ'লে এইটো কেনেকৈ হ'ব সম্ভৱ? সমস্তৰে প্ৰিয় হৃদয় আত্মা কেনেকৈ? কাৰণ বৰ্তমান সময়ত পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে, কাৰো লগত কাৰো মিল নাই। তথাপিও এটা বস্তুৰ মিল আছে, কি? আমাক সকলোকে আনন্দ লাগে, লাগে নে নাই? এই খ্ৰীষ্টিয়ান হওক, মুছলমান হওক, এই বুদ্ধিজিম হওক, জৈনিজিম হওক, আস্তিক হওক, নাস্তিক হওক, আনন্দ নিবিচৰা কোনোবা আছে নেকি? চবকে আনন্দ লাগে। চোৰটোকো লাগে, পুলিচকো লাগে, ডকাইতকো লাগে, আৰ্মিক লাগে, এক্সট্ৰিমিষ্টক লাগে, ৰজাক লাগে, প্ৰজাক লাগে, ভিক্ষাৰীক লাগে, মহাজনক লাগে। চবেই আনন্দ বিচাৰিছে। আনন্দ মানে কি? আনন্দ মানে কি? এই কথাটো এতিয়া বেদত তৈত্তৰীয় উপনিষদত দিছে, ৰসো হৈছ, সেইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ লিখিলে উদ্যোগত মহাপুৰুষ মহাভাৰতৰ, কৃষি ভূবাচক শব্দ ন চ নিবৃত্তি বাচক দৈৱৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মাধৱ পুৰুষে অনুবাদ কৰিলে, কৃষেন শব্দ এইটো পৃথিৱী বাচক বইলা ম আনন্দ প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰমানে কৃষ্ণ মানে এতিয়া এনেকে খাওক বা এনেকে ধৰক, কথাটো একে হয় নহয়? সেইকাৰণে এজনে কৈছিলে, পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যিজন কৃষ্ণ ভক্ত নহয়। কিয়? কাৰণ কৃষ্ণ মানে আনন্দ। আনন্দ সকলোকে লাগে, লাগে নে নাই? আনন্দ যেতিয়া সকলোকে লাগে, তাৰমানে আনন্দ সমস্তৰে প্ৰিয় হয়নে নহয়? আনন্দ যদি সমস্তৰে প্ৰিয় হয়, তেতিয়াহ'লে প্ৰহ্লাদে কি মিছা ক'লে? আনন্দ যদি সকলোৰে প্ৰিয় হয়, আনন্দ মানে যদি কৃষ্ণ হয়, তেতিয়াহ'লে কৃষ্ণ সমস্তৰে প্ৰিয় হয়নে নহয়? বছ, আপুনি কৃষ্ণ বুলি নাই মতে আনন্দ বুলি কৈছে। সেইকাৰণেতো আমি সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ, সচিদানন্দ, চিদানন্দ, সদানন্দ, নিত্যানন্দ, দয়ানন্দ গাওঁনে নাই? তাৰমানে কৃষ্ণ মানে আনন্দ। সেইকাৰণে প্ৰহ্লাদে কৈছে কৃষ্ণ সকলোৰে প্ৰিয়, সমস্তৰে প্ৰিয়। আৰু হৃদয় আত্মা মমে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। সব জীৱ মোৰ অংশ, তোমাৰ একে অংশ আমি যত জীৱ যাক। বেদস্তুতি কৰিছে না? বেদে কৰিছে নাই? কৰিছে। তোমাৰ একে অংশ আমি যত জীৱ যাক, তোমাৰ মায়া ভৰি বান্ধিলে আমাক। আকৌ ভগৱানে কৈছে, অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত, অহম আদিচ্য মধ্যংশ ভূতানামন্ত এবছ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই আত্মা, আদিত মই আছিলো, মধ্যত মই, আৰু শেষত মই থাকিম। তাৰ বাহিৰে একো নাথাকে। চব শৰীৰবিলাক নষ্ট হ'ব। যিমান বস্তু সৃষ্টি হয় তাৰ সদায় অন্ত হয়। বুজি পাইছেনে? যিটো বস্তু সৃষ্টি হ'ব তাৰ অন্ত হ'বই, এইটো খাটাং। যিমানেই নহওক, যিমান দিনতে নহওক, কিন্তু যিটো বস্তু নিত্য তাৰ কোনোদিন শেষ নহয়, সনাতন। যেনেকে জীৱটো সনাতন, শৰীৰটো বিনাশী। বুজি পাইছেনে? সেইকাৰণে প্ৰহ্লাদে কৈছে সমস্তৰে প্ৰিয় হৃদয় আত্মা, জগতৰে পিতা মাতা। ভগৱান কৃষ্ণ জগতৰ পিতা মাতা। গীতাত কৈছে, পিতা সমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰ এবছ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ময়ে পিতা, ময়ে মাতা, সমস্তৰে মই পিতামহ, বেদৰ প্ৰণৱ মই, ওংকাৰ, ঋক বেদ, সাম বেদ, যজুৰ বেদ মই। মত্ত পৰতৰম নান্যৎ কিঞ্চিৎ অস্তি ধনঞ্জয়, মই সৰ্বমিদম প্ৰোতম সূত্ৰে মণিগণা এব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকে শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ এধাৰী মালাত সূতাডালত ফুলবিলাক গাঁঠি থোৱা থাকে, তেনেকৈ সমস্ত জীৱৰ আধাৰ শক্তি মই। এই যে মণি বা ফুলবিলাক মালাধাৰীত থাকে, ফুল বা মণিবিলাকক কোনে ধাৰণ কৰি ৰাখে? তাৰ ভিতৰত থকা সূতাডাল যদি নাইকিয়া হৈ যায়, লগে লগে মণি ভান ভান হৈ যাব, চিটিকি যাব, যাবনে নাই? ভগৱানে কৈছে, যেনেকৈ মালাধাৰী সূতাডালে ৰাখি আছে, তেনেকৈ সমস্ত জীৱৰ আধাৰ শক্তি হলো মই। বুজি পাইছে নাই? সেইকাৰণে ইয়াত প্ৰহ্লাদে কৈছে সমস্তৰে প্ৰিয় হৃদয় আত্মা, জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া হৃদয় হৰিক চিন্তা। তাৰ পাছত কৈছে, বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ, ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক।
ভাগ্যৰ উদ্যম এৰিবে কিয় ভাগ্য কাক কয় প্ৰাৰব্ধ যিটো লৈ আহিছো সেইটো ভোগ কৰিব লাগিব ধৰি লওক উদাহৰণ লৈ বুঝক আপুনি ইয়াৰ পৰা দিল্লী যাব বিচাৰিছে ট্ৰেইনত দিল্লী যাবৰ কাৰণে টিকেট আপুনি প্ৰথমে বুক কৰিব লাগিব টিকেট বুক কৰাটো আপোনাৰ কেপাসিটি মতে কৰিব আপোনাৰ কেপাসিটি মতে আপুনি জেনাৰেল ক্লাছৰ টিকেটো ল'ব পাৰে স্লিপাৰ ল'ব পাৰে আপুনি ফাৰ্ষ্ট এসি সেকেন্ড এসি থাৰ্ড এসি ল'ব পাৰে যাৰ জনে যেনেকৈ লয় বোলে মই 3 টায়াৰ ললো এসি এয়াৰ কন্ডিশন কোচ 3 টায়াৰত মই টিকেট বুক কৰিলো এতিয়া আপুনি আগতে টিকেটটো বুক কৰিলে না ট্ৰেইনত উঠাৰ আগতে টিকেট বুক হৈ গল না টিকেটটো বুক কৰাৰ পাছত আপোনাৰ সিট নিৰ্ধাৰণ হৈ গল বুজি পালেনে আৰু আপুনি আপোনাৰ টিকেট নাম্বাৰ মতে গৈ যিমান নম্বৰ কোচ যোনটো কম্পাৰ্টমেন্টত যিটো নাম্বাৰ আপোনাক দিয়া আছে নিৰ্ধাৰণ কৰি তাত বহিব না আপুনি তাত বহাৰ লগে লগে ধৰি লওক এসি 3 টায়াৰত ইফালে 3টা বাৰ্ড থাকে এনেকুৱা 3টা সাইড বাৰ্ড 2টা টোটাল 8টা থাকে 8জন ব্যক্তি আহি আপোনাৰ লগত সংগ দিব আৰু 8জনৰ মাজত চিনাকি হৈ গলে এনেকুৱা হৈ গলে এটা পৰিয়ালৰ নিচিনা আপুনি ফল মূল কিনিছে চাহ কিনিছে কিবা চানা মছলা খাইছে সব একেলগে কথা পাতি এটা পৰিয়াল হৈ গল কিন্তু তেওঁলোকৰ টিকেট বিলাক বেলেগ বেলেগ জেগা কোনোবাই শিলিগুৰিলৈকে লৈছে কোনোবাই পাটনা লৈছে কোনোবাই লখনৌ লৈছে হয়তো কোনোবাই দিল্লী লৈছে এতিয়া আপোনালোকৰ মাজত এটা বন্ডিং আহিব প্ৰেম ভাৱ আহিব পৰিয়ালৰ নিচিনা হ'ল সেই বুলি যিজনে শিলিগুৰিলৈকে টিকেট লৈছে শিলিগুৰিত নামিবলৈ ধৰতে আপুনি ক'ব নেকি তই ইয়াত নামিব নোৱাৰ ইমান ভাল লাগিছে একেলগে যাওঁ দিল্লীলৈ বা সি নাযাওঁ বুলি ক'লে মানিব নেকি বুজি পাইছে না যাৰ টিকেট জলেকে সি তাত নামিব লাগিব তাৰমানে আমিও আমাৰ প্ৰাৰব্ধ লৈ জলেকে টিকেটটো লৈ আহিছো যিমান দিন যেতিয়া সেই সময় আহিব তাতে এইটো শৰীৰ বুজি পালে নাই তাৰপিছত চিন্তা কৰি লাভ নাই যে বল তই মোৰ লগত বল আৰু অলপ দূৰলৈকে নোৱাৰে যাব ভগৱান কৃষ্ণ নিজৰ ভাগিনীয়েকক ৰাখিব পৰা নাই আপুনি মই কোন অভিমন্যু পাৰিলে জানো সপ্তৰথীয়ে বেৰি মাৰি দিলে চিন্তা যদি ইচ্ছা কৰা হলে কৃষ্ণই কিন্তু নাই কাৰণ যিটো ৰুল যিটো প্ৰকৃতিৰ নিয়ম যিটো প্ৰাৰব্ধ লৈ আহিছে সেইমতে ভোগ কৰাটো দেখুৱাইছে দেখাবই লাগিব আৰু সেইকাৰণে চিন্তা কৰি লাভ নাই ইয়াক কৈছে যে যিবিলাক ভাগ্যৰ সকলোৱে উদ্যম এৰিবলৈ হাক দিছে বুলিব ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ ইয়াৰ উত্তৰটো বুজাইছে এতিয়া কাৰণ ভাগ্য আমি লৈ আহিছো ভাগ্য মানে প্ৰাৰব্ধ যিটো লৈ আহিছো সেইটো পাব শাস্ত্ৰত কৈছে মাকৰ গৰ্ভত সন্তান থাকোতে 5টা বস্তুৰ চূড়ান্ত হৈ যায় ফাইনেল আয়ু কৰ্মম চ বিত্তম চ বিদ্যা নিধনম এবচ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম মাকৰ গৰ্ভত সন্তান থাকোতে 5টা বস্তুৰ ফাইনেল হয় আয়ুষ কিমান দিনৰ কাৰণে আহিছে কৰ্ম কেনেকুৱা হ'ব টকা পইচা কিমান হ'ব বিদ্যা কিমান হ'ব আৰু কোন দিনা মৃত্যু কেনেকৈ হ'ব 5টা বস্তু ফাইনেল হয় আহে তাৰ পিছত আপুনি চিন্তা কৰি লাভ নাই আপোনাৰ মোৰ কৰ্তব্য হৈছে ভৱিষ্যত কৰ্ম বা বৰ্তমান কৰ্ম এতিয়া কি কৰিছো এই মুহূৰ্ততে কি লৈ আহিছিলো কি নাই এইটো বাদ দিয়ক বহুতে এনেকুৱা আছে কাৰোবাৰ ওচৰত গৈ হাত চোৱালে কোনোবাই কিবা কুণ্ডলী দেখুৱালে কি বুলি কয় কুণ্ডলী বুলিয়ে কয় নে কুস্তি এই কুস্তি সুস্তি দেখুৱালে যেনিবা কৈ দিলে যে 10 বছৰৰ পিছত আপোনাৰ প্ৰিয়তম এজনৰ হানি হ'ব বিঘিনি হ'ব 10 বছৰৰ পিছত আপোনাৰ মনত বহুত দুখ হ'ব 10 বছৰৰ পিছত আপুনি আপোনাৰ অতি প্ৰিয়তম বস্তুটো হেৰুৱাব লাগিব এতিয়া আপুনি এতিয়াৰ পৰা চিন্তা কৰা আৰম্ভ কৰি দিলে যে 10 বছৰৰ পিছত মই মোৰ কোনোবা আটাইতকৈ ভাল পোৱাজন হেৰুৱাম আৰু চিন্তা কৰোঁতে 10 বছৰৰ পিছত কি হয় পিছৰ কথা তাৰ আগত আপুনিয়ে ঘুটুম কৰিব বুজি পালে না খয়া তাতে পৰি থাকিব আৰু আপুনি আপোনাৰ ক্ৰিয়া সমাপ্ত কৰি আগবাঢ়িব লাগিব বুজি পাইছেনে এজনী ছোৱালীক বিয়া দিলে ছোৱালীজনীয়ে যেতিয়া পুনৰ মাকৰ ঘৰলৈ গৈছে তেতিয়া নদীৰ ঘাটৰ পৰা পানী আনে নদীৰ ঘাটটোলৈ গ'ল লগৰীয়াবিলাকৰ লগত আৰু নদীৰ ঘাটটো দেখাৰ লগে লগে ছোৱালীজনীয়ে খুব কান্দিছে চিঞৰি কান্দিছে লগৰবিলাকে ভাবিছে চাগে এই মনত পৰিছে আগৰ কথাবিলাক সেইকাৰণে কৈছে তই ইমানকে কিয় কান্দিছ তাই মানে কথা ক'ব পৰা নাই খুব কান্দিছে কান্দি হোৱাৰ পিছত কৈছে নহয় মোৰ আগৰ কথা মনত পৰা নাই তেতিয়াহ'লে কিয় কান্দিছ কৈছে এই ঘাটটোৰ পৰা মই পানী নিছিলোঁ কৈছে সেইটো ঠিক আছে বাৰু তাৰ কাৰণে কান্দিবলগীয়া কি আছে কৈছে এতিয়া মোক বিয়া দিলে কৈছে সেইটো ঠিক আছে আমিতো বুজি পালোঁ তোক বিয়া দিলে যে কাইলৈ পৰহিলে মোৰ যেতিয়া সন্তান হ'ব সি যেতিয়া ডাঙৰ হ'লে ককা আইতাকৰ ঘৰত ফুৰিবলৈ আহিব
আহোঁতে যদি কেনেবাকে নদীৰ ঘাটলৈ আহে আৰু যদি নদীৰ পানীত পৰি যদি সি মৰি থাকে তেতিয়া বুজি পাইছে না 10 বছৰ 8 বছৰ পিছত কি হ'ব চিন্তা কৰি এতিয়াই খন্দা কথা হে এইবিলাক চিন্তা কৰি লাভ নাই বৰ্তমান কামটো কৰিবলৈ কৈছে শাস্ত্ৰ তোমাৰ এতিয়া কৰ্তব্য কি এটো কৰা এই মুহূৰ্তত তোমাৰ কাম কি এই মুহূৰ্তত যেটো কৰ্তব্য এটো কাম কৰা ঈশ্বৰক অৰ্পণ কৰা আৰু বস জীৱন সুকলমে গৈ থাকিব সেইকাৰণে ইয়াত কৈছে যে বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্য লাগে ইহাকৰ ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ ভাকৰ পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আঁকি মিলাৱে ইন্দ্ৰিয়ৰ সুখটো পশু শৰীৰতো পায় ইন্দ্ৰই স্বৰ্গত অমৃত পান কৰি যেটো আনন্দ লাভ কৰে গাহৰি এটা বিষ্ঠা ভোগ কৰি একে তৃপ্তি লাভ কৰে আচ্ছা আপুনি গোবৰুৱা এটা প্ৰেক্টিকেল চাবচোন গোবৰুৱা এটা গোলাপ ফুল এপাহ দি পেলাই ওচৰত গোলাপ ফুলত গোবৰুৱাটো এৰি দিয়ক আৰু কাষত অকমান শুকান গোবৰ দি থৈ দিয়ক কি হ'ব অলপ পিছত কলে যাব কিয় তাৰ তৃপ্তি যেটো গোবৰত পাইছে কি গোলাপ ফুলত তাৰ নাই বুজি পাইছে নাই ঘটনাটো বুজি পাইছে তাৰ ইন্দ্ৰিয়ৰ সুখটো ক'ত আছে সেই গোবৰখনত তেনেকৈ গাহৰিটোৱে বিষ্ঠা উপভোগ কৰি যেটো পায় ধ্ৰুৱই যেতিয়া কৈছিলে যে সব ধ্ৰুৱ লোকলৈ লৈ যাম জীৱ জন্তু গাহৰি ফেমিলি এটা আহিছে পৰিয়াল এটা সিহঁতক কৈছে যে ধ্ৰুৱই বল আৰু ৰথত উঠা সিহঁতে কৈছে ৰ'বা মহাৰাজ এটা কথা কোৱাচোন ক'লে কি কৈছে তাত আমাৰ খাদ্যটো পাম নে নাই বিষ্ঠা আছে নে নাই তাত কিয় তাত বিষ্ঠা আনন্দ ইন্দ্ৰিয়ৰ সুখ তাত পাইছে সেইকাৰণে প্ৰহ্লাদে বৰ সুন্দৰ কথা কৈছে যে ইন্দ্ৰিয়ৰ সুখবিলাক পশু শৰীৰতো পায় বুজি পাইছেনে গতিকে এইবিলাক চিন্তা কৰি লাভ নাই আৰু পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আঁকি মিলাৱে কি ভাগ্যত লৈ আহিছে তাৰ কাৰণে চেষ্টা কৰি লাভ নাই তোমাৰ বৰ্তমান কৰ্তব্যটো কৰা নিয়তম কুৰু কৰ্মত্বম কৰ্ম জয় হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধে অকৰ্মণি তৃতীয় অধ্যায় 8 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰ কৰ্তব্যটো কৰ এই মুহূৰ্তত যদি আপোনালোকে নিজক প্ৰশ্ন কৰে কৰ্তব্য কেনেকৈ কৰিব শুনক বৰ একদম সুন্দৰ আইডিয়া প্ৰথমতে নিজক প্ৰশ্ন কৰক এই মুহূৰ্তত মই কোন এতিয়া যদি আপোনালোকে প্ৰশ্ন কৰে যে এই মুহূৰ্তত আমি বিলাক কোন তে উত্তৰ এটা আহিব লাগে যে এই মুহূৰ্তত আমি সকলো একোজন শ্ৰোতা না হয়কিয়া হাজৰিকা কলিতা এইবিলাক নহয় এই মুহূৰ্তত আমি একোজন শ্ৰোতা শ্ৰোতাৰ কৰ্তব্য হৈছে শ্ৰৱণ কৰা গতিকে যেতিয়ালৈকে কথা হ'ব তেতিয়ালৈকে শ্ৰৱণ হ'ব ইয়াৰ পৰা ঘৰলৈ যোৱাৰ লগে লগে কোনোবা কাৰোবাৰ পিতৃ কোনোবাৰ মাতৃ কোনোবাৰ সন্তান কোনোবা কিবা তেতিয়াহ'লে মাক বাপেকৰ কৰ্তব্য সন্তানৰ প্ৰতি বেলেগ হ'ব পাৰে পত্নীগৰাকীৰ স্বামীৰ প্ৰতি কৰ্তব্য বেলেগ হ'ব পাৰে সেই সকল ব্যক্তি এখন সমাজৰ একোজন ব্যক্তি গতিকে সমাজখনৰ কাৰণে তেওঁলোকৰ কৰ্তব্য বেলেগ হ'ব পাৰে সেই সকল ব্যক্তি এখন দেশৰ নাগৰিক গতিকে দেশৰ কাৰণে কৰ্তব্য বেলেগ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে তেওঁলোকে যদি বুজি পায় যে মোৰ এই মুহূৰ্তত কৰ্তব্যটো কি আজি অসমত অতি দুখ লগা বিষয় যিমানবিলাক অফিচ কাছাৰী আছে পথাৰ বজাৰ সবতে সব অনা অসমীয়াই অগ্ৰভাগ ল'লে বুজি পাইছেনে না আমি পঢ়া শুনাত আগবাঢ়িলো না আমি কৃষি কৰ্মত আগবাঢ়িলো না আমি বেপাৰ বাণিজ্যত আগবাঢ়িছো কেৱল এণ্টাৰটেইনমেণ্ট কেৱল উৎসৱ পাৰ্বণ কৰি পেলাই অসমীয়া জাতি জীয়াই ৰাখিব নোৱাৰিব খেতি পথাৰ পৰি থাকে কোনো নাযায় আমি এবাৰ বোলো ৰাইজে দেখক আহক মানুহ আগবাঢ়ি 10 বিঘা বড়ো খেতি কৰিম ভাল হৈছে ধানো বেয়া হোৱা নাই 18 পৰা 20 মোন ধান কৰিছে কিন্তু মুছলিমেও কেইজনমান মাত্ৰ চাবলৈ আহে মই ভাবিছিলো সবকে মাতি মাহক দিয়া চাই পেলাই কৰক কৃষি কৰ্ম অজুহাত বহুতে দেখুৱায় অজুহাতটো কি এই গৰু ছাগলী মেলি দিয়ে কৰিব নোৱাৰে সিদিনা মই এজনক কৈছো তুমি ডিচি কোৱা এনাউন্সমেণ্ট এটা দি দিয়ক যাতে গৰু ছাগলীবিলাক যদি মেলি দিয়ে তেতিয়াহ'লে এইটো তাত পানিছমেণ্ট হ'ব তেওঁলোক খেতি কৰক দুমোন ধানত বিঘাই বিঘাই মাটি বেলেগক আমি এৰি দিছো আৰু কোনোবা এটা সম্প্ৰদায়ক ইয়াৰ পৰা খেদাম বুলি কৈ লেকচাৰ মাৰিলে হ'ব নেকি পথাৰ হাতৰ পৰা এৰাই গ'ল বজাৰ হাতৰ পৰা এৰাই গ'ল আজি যিমানবিলাক অফিচ কাছাৰী আছে হেড অফ দ্য ডিপাৰ্টমেণ্ট জন বেলেগৰ যদি ছাত্ৰ ছাত্ৰীয়ে মই বিভিন্ন জেগাত কলেজত মাতে মই যাওঁ কলেজ হাই ছেকেণ্ডেৰী ল'ৰা ছোৱালীখিনিক হাত জোৰ কৰি অনুৰোধ কৰোঁ তোমালোকে কৰ্তব্য পালন কৰা মাত্ৰ বাকী একো কৰিব নালাগে মা দেউতাই সব দিছে কেৱল তুমি পঢ়াত কনচেনট্ৰেট কৰা ঈশ্বৰৰ নাম লোৱা আৰু পঢ়া এটা উদ্দেশ্য লৈ পঢ়া 10 বছৰৰ পাছত যিখন অসম হ'ব তাত যিমানবিলাক অফিচ কাছাৰী হ'ব সবৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আমাৰ খিলঞ্জীয়া মানুহ বহিব এইটো প্লান লৈ বহক জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত
দুলীয়াজন আছিল খুব সম্ভৱ ডিব্ৰুগড় ফালে এখন অনুষ্ঠানত মই এটা অনুৰোধ কৰিছিলোঁ যে তোমালোকৰ আৱেগক শক্তিৰে ৰূপান্তৰ কৰা যিটো আৱেগ সেই সময়ত আছিলে জুবিন গাৰ্গক হেৰুৱাই চবেই দুখ পাইছে মই কৈছিলোঁ এই আৱেগটোক এটা শক্তিৰে ৰূপান্তৰ কৰা আৰু যুৱচামে সংকল্প লোৱা যে আজিৰ পৰা আমি কোনো ধৰণৰ নিচা নাখাওঁ নিচামুক্ত অসম কৰিম চৰকাৰে গাঁৱে গাঁৱে মদৰ দোকান খুলি দিছে আমি যদি সংকল্প লওঁ যে আমি মদ নাখাওঁ বুজি পাইছে নাই সংকল্পটো আমাৰ ল'ব লাগিব যে আমি নাখাওঁ তুমি দিয়া দোকান খুলি মই চাকৰিত জইন কৰোঁতে এজনে চেলেঞ্জ কৰিছিল যে তুমি মদ খাব লাগিব কিয় একটো তুমি ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ দুসৰা তুমি পাৰামিলিটাৰী ফ'ৰ্চত গৈছা তোমালোকৰ অফিচাৰ মেচত হওক বা সাবঅৰ্ডিনেট অফিচাৰ মেচত হওক তাততো মদ ফ্ৰী চলে কেণ্টিনত এইটো খাবই লাগিব চেলেঞ্জ কিন্তু ভগৱানৰ আশীৰ্বাদত 30 বছৰ কৰি আহিলোঁ আমিতো নাখালোঁ ডাঙৰ ডাঙৰ পাৰ্টি এটেণ্ড কৰিলোঁ বহুত হাই ফাই লেভেলত এইটো নিজৰ কথা আপোনাৰ কাষত মদ আছে বুলি আপুনি খাবনে বুজি পাইছে নে গতিকে এই জ্ঞানখিনিৰ কাৰণে ল'ৰা ছোৱালীসকলক আমি সজাগ কৰিব লাগিব ভাৰতে স্বচ্ছতা আঁচনি বুলি এটা আঁচনি উলিয়াইছে মাজতে এজন বিধায়ক এনেকৈ বহি আছিলে এটা জেগাত আমি অনুৰোধ কৰিছিলোঁ যে আপুনি এছেম্বলিত এটা কথা কওক ভাৰতেতো কৈছে স্বচ্ছতা অভিযান এইটো বাহ্যিক স্বচ্ছতা দিছে আমিও অংশগ্ৰহণ কৰিছিলোঁ কেতিয়াবা কলেজৰ কেম্পাছত গৈ ঝাৰু মাৰিছিলোঁ লগত জোৱানবিলাক লৈ গৈ কেতিয়াবা বজাৰ চাফা কৰিছিলোঁ এইবিলাক হৈছে বাহ্যিক স্বচ্ছতা ভাৱৰ শুদ্ধতাত আঁচনি আনক যেতিয়ালৈকে মানুহৰ মনৰ ভাৱবিলাক শুদ্ধ নহ'ব তেতিয়ালৈকে সমাজ এখন সুন্দৰ সমাজ গঢ়িব নোৱাৰে এখন সুন্দৰ সমাজ গঢ় দিবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন তাক গুৰুত্ব দিয়ক চৰকাৰে নাহে সেইবিলাকতো গুৰুত্ব নিদিয়ে বুজি পাইছে নাই মনৰ ভাৱবিলাক যদি শুদ্ধ হৈ যায় তেতিয়াহ'লে আমাক বেলেগে আৰু একো দিব নালাগে নহয় আমি আনন্দত থাকিম চব নিজৰ নিজৰ কৰ্ম কৰিব কোনোবাই অফিচ কাছাৰী কোনোবাই কৃষি কৰ্ম কৰিছে কোনোবাই বেপাৰ কৰিছে কোনোবাই কিবা কৰিছে কাকো কোনো নিন্দা নকৰে চব সুন্দৰভাৱে আছে কি আছে তাত কিহৰ নিন্দা কিন্তু নাই এইবিলাক কথাত আমি নাযাওঁ কৰ্তব্য কৰ্মৰ পৰা পিছলি আহিলোঁ কেৱল উৎসৱ পাৰ্বণ ধেমালি কৰি কি লাভ হ'ব যদি ছাত্ৰ অৱস্থাত ল'ৰা ছোৱালীয়ে এই পঢ়া সময়খন কেৱল যদি এণ্টাৰটেইনমেণ্ট বা আনন্দ উৎসৱৰ দ্বাৰা যদি পাৰ কৰাই দিয়ে গোটেই জীৱনটো কষ্টত ভুগিব লাগিব বুজি পাইছেনে আৰু যদি পঢ়া সময়খন কেৱল ছাত্ৰ জীৱনৰ কামখিনি যদি কষ্ট অকণমান কৰি দিলে নিজৰ কৰ্তব্যটো যদি পালন কৰিলে তেতিয়াহ'লে গোটেই জীৱনটোতে আনন্দত কটাব পাৰিব ফলটোতো পাবই কৰ্মৰ ফল ভোগ কৰিবই লাগিব যাৰ যেনেকুৱা কৰ্ম কৰিব সি ফল পাব আপুনি কৰ্তব্যটো কৰিছেনে নাই ভগৱানে বাৰে বাৰে কৈছে মই তোমাৰ লগত আছো তুমি কৰ্তব্যটো কৰা কৰ্মটো মোক অৰ্পণ কৰা মই তোমাৰ লগত আছো বুজি পাইছেনে প্ৰত্যেকটো সময় তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ দুৰ্দৰ্শ মই অৰ্পিত মনোবুদ্ধিৰ মামে বৈশস্য অসংশয় অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন প্ৰত্যেকটো মুহূৰ্তত তই তোৰ কৰ্তব্য কৰ্ম কৰ মাত্ৰ মোৰ কথা স্মৰণ কৰি থাক আৰু ইয়াতকৈ সহজ উপায় কি দিব আপোনাৰ কাম কৰক ভগৱানক স্মৰণ কৰক হৈ গ'ল তাত আপুনি সফল হ'ব পাৰিব সেইকাৰণে ইয়াত এতিয়া কৈছে যে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আহি মিলাৱে তাৰ পাছত কৈছে দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আমি মিলাৱে দৈবে অন্তে দুখ নাপাওঁ কোনে দুখ বিচাৰে এটা চৰিত্ৰ মাত্ৰ পোৱা যায় কুন্তীয়ে দুখ বিচাৰিছিল ভগৱানক কৈছিল বিপদ সন্তত শাশ্বত তত্ৰ তত্ৰ জগৎগুৰু ভৱতু দৰ্শনম ইয়াত স্যাত পুনঃ ভৱ দৰ্শনম 1:8-25 ভাগৱত প্ৰথম স্কন্ধ 8ম অধ্যায় 25 নম্বৰ শ্লোক কুন্তীয়ে কৈছিল হে কেশৱ মোক বিপদ দিয়া কিয় যেতিয়া মোৰ জীৱনত বিপদ আহে তেতিয়া তুমি মোৰ কাষত থাকা কোনবিলাক বিপদ বিশাল মহাগ্নে পুৰুষদা দৰ্শনাদ অসৎ সভায় বনবাস কৃষ্ণত মৃদে অনেক মহারথাস্ত্র দ্রৌণীয়স্ত্র হরি অভিরক্ষিত 1:8-24 ভাগৱত প্ৰথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোকত কুন্তীয়ে স্তুতি কৰি কৈছে হে প্ৰভু যেতিয়া ভীমক বিষপান কৰাইছিল দুৰ্যোধনে তুমি ৰক্ষা কৰিলা যেতিয়া জতুগৃহ জ্বলাই দিছিল তুমি ৰক্ষা কৰিলা বনত যাওঁতে বিভিন্ন নৰখাতকৰ পৰা তুমি ৰক্ষা কৰিলা অসৎ সভা দ্ৰৌপদীৰ বস্ত্ৰহৰণত তুমি ৰক্ষা কৰিলা বনত থাকোঁতে বিভিন্ন সংঘাতৰ পৰা বিশেষকৈ দুৰ্বাসাৰ সাপৰ পৰা দ্ৰৌপদীৰ এই ৰন্ধন পাত্ৰত লাগি থকা অকণমান শাক ভোজন কৰি দুৰ্বাসাৰ ভোগ গুচাই দিছিল তাৰ কাৰণে সাপৰ পৰা বাছিল আৰু কুৰুক্ষেত্ৰ যুদ্ধত মহাৰথীৰ অস্ত্ৰৰ পৰা
আৰু বিশেষভাৱে অস্ত্ৰস্থমাৰ ব্ৰহ্মস্ত্ৰৰ পৰা প্ৰতিটো মুহূৰ্তত তুমি ৰক্ষা কৰিছা। আৰু আজি মোৰ সন্তান ৰাজাধিৰাজ সম্ৰাট হোৱাৰ লগে লগে তুমি কৈছা মই যাওঁ, সেইকাৰণে মোক দুখ দিয়া। কিন্তু আমাৰ কোনজনে বিচাৰে দুখ? আমি যদিও ভগৱানৰ ওচৰত দুখৰ কামনা নকৰোঁ, তথাপিও জীৱনলৈ দুখ আহে নে নাই? আহে। কেনেকৈ আহে? কৰ্মফল যিটো আগতে কৰি থৈছো তাৰ ফলটো ভোগ কৰিব লাগিব। এতিয়া লজিকটো চাওঁ। প্ৰহ্লাদে কৈছে যদি মানুহে দুখ নিবিচৰাকে আপোনাৰ জীৱনলৈ দুখ আহিব পাৰে, তেতিয়াহ'লে সুখো আহিব পাৰে নাই? দুখক লাগিয়া যেহেনৰ পুৰুষে একো যত্ন নকৰ, তথাপিতো আমি মিলাৱৈ দৈৱে অন্তে দুখ নথাকয়, সেইমতে জানা সুখ মিলে আঁকি দুখ গুছে তেতিক্ষণে আকৌ লাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে। তাৰমানে যেনেকৈ দুখ নিবিচৰাকে জীৱনলৈ দুখ আহে, তেনেকৈ সুখ নিবিচৰাকৈ সুখ আহিব পাৰে। আৰু ইণ্টাৰেষ্টিং কথা, সুখ আৰু দুখৰ মাজত এটা আখৰ কমন হৈ আছে, দুইটা শব্দ। কি? দুখ সুখ, এটা আখৰ দুইটাতে আছে। কোনটো? খটো। তাৰমানে এই খটোৱে য'ত পুতৰ খায়, এই দুইটাতে মিলাই আছে। ইফালেও মিলাইছে সিফালেও মিলাইছে। বুজি পাইছে নাই? দুখৰ লগতো আছে খ, সুখৰ লগতো খ আছে। মানে য'ত পুতৰ ঘাইটো হৈছে খটো। এই খটো বুজিলে আপোনাৰ লেখা আছে সুখ দুখৰ কনচেপ্ট ক্লিয়াৰ। খ মানে কি? সংস্কৃতত খ মানে আকাশক বুজায়। খন বুজি পাইছেনে? খ শব্দটো আকাশক বুজায়। এইটোত আকাশৰ লগত কোনো লিংক অহা নাই। আন এটা খ শব্দৰ অৰ্থ হৈছে ইন্দ্ৰিয়। ইয়াত ইন্দ্ৰিয়ৰ কথা আহিছে। কিয়? আপোনাৰ সন্মুখত এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয়, যিটো পৰিৱেশ পৰিস্থিতি আপোনাৰ ইন্দ্ৰিয়বিলাকৰ অনুকূল বা ইন্দ্ৰিয় যিটো বিচাৰিছে। যদি আপোনাৰ সন্মুখত এনেকুৱা এটা পৰিৱেশ হৈ গ'ল, আপুনি শুনিব বিচৰা কথাটোৱে শুনিলে, চাব বিচৰা বস্তুটোৱে দেখিলে, স্পৰ্শ কৰিব বিচৰা বস্তুটো স্পৰ্শ কৰিছে, শুনিব বিচৰাটো শুনি চাইছে, সোৱাদ ল'ব বিচৰাটো বিচাৰি পাইছে। যিটো বস্তু জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা বিচাৰি আছে, সেই বস্তুটো আপোনাৰ সন্মুখত যদি আহি যায়, তেতিয়া সেইটোক আমি কি বুলি কওঁ? সুখ। আৰু যদি সেই পৰিৱেশটো আঁতৰি যায়, তেতিয়া দুখ হ'ব নাই? তাৰ মানে সুখটো কাক কয়? যিটো বস্তু আহিলে ভাল লাগে, আঁতৰি গ'লে সুখটো। বুজিলে? এতিয়া দুখটো চাওক। এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি যিটো আপোনাৰ সন্মুখত আহিলে আপোনাৰ বেয়া লাগে। আপুনি শুনিব বিচৰা নাই, চাব বিচৰা নাই, সোৱাদ ল'ব বিচৰা নাই, শুনিব বিচৰা নাই। যিটো বস্তু আপুনি বিচৰা নাই, সেই বস্তুটো হঠাৎ আপোনাৰ ওচৰত আহি গ'ল, এতিয়া এইটো কি বুলি ক'ব? দুখ। আৰু যদি সেই পৰিস্থিতিটো আঁতৰি যায়, তেতিয়া কি বুলি ক'ব? তাৰ মানে কি? তাৰ মানে এটা আহিলে ভাল লাগে, যাক আমি সুখ বুলি কওঁ। আঁতৰি গ'লে বেয়া লাগে, যাক আমি দুখ বুলি কওঁ। এটা আহিলে বেয়া লাগে, তাক আমি দুখ বুলি কওঁ। আঁতৰি গ'লে ভাল লাগে, তাক আমি। তেতিয়া সুখ দুখৰ ডিফাৰেঞ্চ কি? এটা আহিলে ভাল লাগে, এটা আহিলে বেয়া লাগে। এটা আঁতৰি গ'লে ভাল লাগে, এটা আঁতৰি গ'লে বেয়া লাগে। লেখা শেষ। হয়নে নহয়? সুখ আৰু দুখৰ কনচেপ্টটো একে হয়নে নহয়? এটা আহিলে ভাল লাগে, আঁতৰি গ'লে বেয়া লাগে। এটা আহিলে বেয়া লাগে, আঁতৰি গ'লে ভাল লাগে। কথাটো একে হয়নে নহয়? গতিকে শাস্ত্ৰত কৈছে সুখৰ দুখৰ জানা মনেহে কাৰণ। মনৰ সংস্কাৰে আচৰণ কৰ্ম কৰে। আপুনি মনটোৱে যদি সুখ বুলি ভাবিলে, তেতিয়াহ'লে সুখ। যদি মনটোৱে দুখ বুলি ভাবিলে, তেতিয়াহ'লে দুখ। ইয়াত এবাৰ আজি মাজত এটা গেপ বছৰ দি পেলাই তাৰ আগৰ বছৰ 41 ডিগ্ৰী নে 42 ডিগ্ৰী চেলচিয়াছ হৈছে। এইবাৰো যোৱাকালি নে পৰহি 37 ডিগ্ৰীলৈকে চুইছে। 42 ডিগ্ৰী চেলচিয়াছ অসমত অতি ভয়ানক। অৱশ্যে আমি ৰাজস্থানত থাকোঁতে 52 ডিগ্ৰী চেলচিয়াছলৈকে পাইছিলোঁ। 52 ডিগ্ৰী। কিন্তু তাৰ গৰমটো ইয়াৰ গৰমৰ মাজত পাৰ্থক্য আছে। ইয়াত হিউমিডিটি বেছি, পানীটো বেছি থকাৰ কাৰণে চিপচিপাহত লাগে, এইটো সহ্য কৰিব নোৱাৰে। ইয়াত 52 ডিগ্ৰী চেলচিয়াছ হ'লে বহুত মানুহৰ মৃত্যু হৈ যাব। বুজি পাইছেনে? কিন্তু ৰাজস্থানত আমি 52 ডিগ্ৰী চাকৰি কৰি আহিছোঁ। তাত জালিঘাটৰ যে কুঁহিয়াৰ পেৰাৰ যিটো ঘাটৰ পৰা জুই যিটো আহে, সেইটো লু বুলি কয়। যেনেকুৱা লাগে গৰম। ফুল স্লিভ পিন্ধিব লাগে, গ্লোভছ পিন্ধিব লাগে। তেতিয়া বাইক চলাওঁ, মুখতো কাপোৰ থাকে, চকুকেইটা ওলাই থাকে, গ্লাছ লগাওঁ। তেনেকৈ ঘৰলৈ যাওঁ দুপৰীয়া। এই 52 ডিগ্ৰী চেলচিয়াছ। কিন্তু তাত এনেকুৱা নহয়, ৰাতি ঠাণ্ডা হয়। কিন্তু ইয়াত যদি হয়, দিগদাৰ হ'ব। এতিয়া আজি এবছৰ মাজত দি যোৱা বছৰ বা তাৰ আগৰ বছৰ 42 ডিগ্ৰী চেলচিয়াছ হওঁতে কিছুমানে কৈছে এচি ৰুমত সোমাই থাকি এচিৰ হাৱা গৰম হৈ গৈছে। হয় নাই? এচিৰ হাৱাও গৰম হৈ গৈছে। আৰু সেই 42 ডিগ্ৰী চেলচিয়াছত হাতত আলকটৰা ড্ৰাম লৈ বহুত শ্ৰমিকে ৰাস্তাত আলকটৰা কাম কৰি আছে। আছে নাই?
তেওঁলোকৰ কাৰণে গৰমটো নাই অহা নেকি? বুজি পাইছেনে নাই? 42 ডিগ্ৰী কি তেওঁলোকৰ কাৰণে হোৱা নাই? এচি ৰুমত থকা কেইটাৰ কাৰণে হৈছে নেকি অকল? নহয়, 42 ডিগ্ৰী সকলোৰে কাৰণে হৈছে। কোনে কেনেকে লৈছে সেইটোৰ ওপৰত কথা। সেই 42 ডিগ্ৰী চেলচিয়াছত আমি পথাৰত আছিলোঁ। এতিয়া আপোনালোকে দেখিছে মোৰ এয়া ক'লা হৈ গৈছে। কিয়? মই পথাৰত অনুষ্ঠান নাথাকা মানে মোক পথাৰত পাব, চিধা কথা। হয়তো মই বাগানত থাকোঁ, নহ'লে খেতি পথাৰত থাকোঁ। সেইটো কোনো তাত চিন্তা কৰিবলগীয়া নাই, মই লাজো নকৰোঁ। ঘৰৰ মানুহে কয় ইমান তোমাৰ কালাৰ চেঞ্জ হৈ গ'ল, মানুহে চিনি পাব নাই তোমাৰ ৰংটো বুলি। বোলো মাতত চিনি পাব, কায়িকভাৱে চিনি নাপাব। বুজি পাইছে? একো ডাঙৰ কথা নহয়। 42 ডিগ্ৰী চেলচিয়াছত মানুহে ৰাস্তাত কাম কৰি আছে আৰু 42 ডিগ্ৰী চেলচিয়াছত এচি ৰুমত সোমাই ইচি চাৰ্জ কৰি আছে। একেই কথা। কেনেকৈ হৈছে এইটো? কেৱল মন। আপুনি কেনেকে লৈছে পৰিস্থিতি। গতিকে এই কথাখিনি বুজিবলগীয়া। প্ৰহ্লাদে ইয়াত বৰ সুন্দৰভাৱে ক'লে যে দুখক লাগি যেহেন পুৰুষে একো যত্ন নকৰে, তথাপিতো আনি মিলাৱৈ দৈৱে, যাৰ যিটো প্ৰাৰব্ধত লৈ আহিছে সেইটো আহিব। যেনেকৈ নিবিচৰাকে যদি জীৱনলৈ দুখ আহিব পাৰে, তেতিয়াহ'লে নিবিচৰাকে সুখো আহিব পাৰে। সুখ দুখৰ কনচেপ্টত লাগি থাকি লাভ নাই। যিটো পৰম লক্ষ্য ঈশ্বৰ প্ৰাপ্তি, সেইটোত আমি কাম কৰা উচিত। আৰু তাৰ কাৰণে সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ। বুজি পাইছেনে? দ্বিতীয় কথা হৈছে কৃষ্ণত একান্তভাৱে শৰণ, কায় মনোবাক্যে টোটেল চাৰেণ্ডাৰ। তৃতীয়ত হৈছে যিমান পাৰে তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন। গতিকে প্ৰহ্লাদৰ মূল কথা এইটো। ইয়ালৈকে গৈছে, অলপ আৰু পাঠ আছে, পাঠ যাওক, তাৰপিছত সময় হ'লে কৈ দিব কৃষ্ণ। কেইটাত সামৰিব লাগে? 2:13 হৈ গ'ল। ঠিক আছে, ঠিক আছে। এনেও আচলতে এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা যিটো ব্ৰেইনৰ কেপাচিটি, সেইটো 45 মিনিট, কেৱল 45 মিনিট এটা বৈঠকত। আপুনি উঠা নাই, অহাৰ পৰা বহি আছে, এইটো কেৱল 45 মিনিটলৈকেহে সহ্য গ্ৰহণ কৰিব।